লোকসভা লখিমপুৰ লোকসভা সমষ্টিৰ উপনিৰ্বাচনত মোৰ নাম চৰ্চাত আছিলে মোৰ নামটো দিল্লীলৈকে গৈছিলোঁ প্ৰাৰ্থিত্বটো প্ৰদান বৰুৱা ডাঙৰীয়াই প্ৰদান কৰিলে পৰৱৰ্তী সময়ত যেতিয়া ৰাজ্যসভাৰ যেতিয়া আসন খালী হৈছিল সেই সময়ত ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আমাৰ শ্ৰদ্ধা ৰাজেন গোহাঁই ডাঙৰীয়া ৰমেন ডেকা ডাঙৰীয়াৰ লগতে মোৰ নামটোও গৈছিল দিল্লীলৈকে আৰু প্ৰাৰ্থী হিচাপে আমাৰ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াক প্ৰাৰ্থী কৰিলে প্ৰতিটো নিৰ্বাচনত কেৱল এই নিৰ্বাচন বুলিয়ে নহয় প্ৰতিটো নিৰ্বাচনতে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থী বিধায়কে হওক বা সাংসদে হওক সলনি কৰে যোৱা লোকসভা নিৰ্বাচনত দেখিলে প্ৰায় 87 এমপি গোটেই ভাৰতবৰ্ষত 87 এমপিৰ যোৱাবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই এক্সিষ্টিং এমপিৰ টিকেট কাটি দিয়া হৈছে এই সময়খিনিত কিন্তু মাননীয় বিধায়ক ডাঙৰীয়া আৰু মই একেলগে সভা সমিতিবিলাক কৰি আছোঁ আমি দুইজনেই যাওঁ যোৱাকালিও আমাৰ এটা বুথৰ এখন সভা হৈছে তাতো আমি দুইজন আছোঁ তেখেতে মোকে বক্তব্য আগতে ৰাখিবলৈ কয় বা মই তেখেতক বক্তব্য ৰাখিবলৈ কওঁ তাৰমানে কথাটো হৈছে কি ৰাইজে এইটো ধৰিব নোৱাৰে যে এই দুজন যে প্ৰতিদ্বন্দ্বী সেইটো ধৰিব নোৱাৰে আমাৰ এই ভাতৃত্ববোধটো আছে যোৱা বছৰৰ 2019 চনৰ যিটো ডিচেম্বৰ মাহৰ যিটো 9 তাৰিখ এই 9 তাৰিখটোত মোৰ ঘৰত আক্ৰমণ কৰা হৈছিল মোৰ ঘৰৰ দৰ্জা খিৰিকীৰ যিমান গ্লাছ আছিলে সব গ্লাছ ভাঙি শেষ কৰি দিছিলে শিলগুটি মাৰি ডিব্ৰুগড়ত মই এখন বলেৰো গাড়ী কিনিছিলোঁ বলেৰো গাড়ীখন আমি ইনষ্টলমেণ্ট এতিয়াও মাৰিবলৈ বাকী আছে মানে গাড়ীখনৰ অৱস্থা নাইকিয়া কৰি দিলে বাহিৰৰ পৰা শিলগুটি মাৰি মানুহক এনেকৈ ধৰণে আৱেগিক কৰা হৈছে আৱেগিক কৰি মানুহক এনেধৰণে প্ৰতিয়ন নিয়াবলৈ চেষ্টা কৰা হৈছে যে এই চিটিজেনশ্বিপ এমেণ্ডমেণ্টখন যদি হৈ যায় তেতিয়াহ'লে কোটি কোটি বাংলাদেশীয়ালে আহিব সদৌ অসম ছাত্ৰ সন্থা কৰি থাকোঁতে তেখেতসকলে যদি চান্দা বহি তুলি যদি চান্দা তুলি তেওঁলোকে যদি পিকনিকো খায় তেওঁলোকক কোনো প্ৰশ্ন সুধিবলৈ নাযায় আচল লিডাৰজনে যদি দলং ঘাটত বহি লৈ যদি তেখেতে 29ও খেলি থাকে তেতিয়া তেখেতসকলক কোনো প্ৰশ্ন নকৰে কিন্তু এতিয়া তেওঁলোকে যেনেকৈ ভোট বিচাৰি গৈছে মই মোৰ নিজৰ জেগাৰ কথা কৈ আছোঁ ভোট বিচাৰি যোৱাৰ লগে লগে তেওঁলোকক এতিয়া সুধিছে যে এই যে বাংলাদেশী আহিব বুলি যে কৈ এই যে আমাৰ বুঢ়া কালত যে আমাক নিজে তোমালোকে ঠেৰেঙা লগা জাৰত যে তোমালোকে ৰাস্তাত যে খাৰা কৰাইছিলা এতিয়া কথা বাংলাদেশীটো এজনো অহা নাই এতিয়া চাহ বাগানবিলাকত তেওঁলোক সোমাব নোৱাৰে এতিয়া নতুন যে পাৰ্টি খুলিছে এই পাৰ্টিবিলাক এতিয়া চাহ বাগানবিলাকত সোমাব নোৱাৰে চাহ বাগানত সোমোৱাৰ লগে লগে তেওঁলোকক প্ৰশ্ন কৰে যে তোমালোকে যে কৈছিলা যে আমাৰ চাহ বাগানত ইয়াত পাত তুলিবৰ কাৰণে 50 টকা হাজিৰাত মানুহ আহিব ক'তা মানুহটো নাহিলে এই যে বৰ্ষাৰাণীৰ বিষয়ে যে কৈছিলে কাৰ আন্দোলনৰ সময়ত যে এবাৰ তেওঁ বিহুত নানাচে কিন্তু বিহুত নানাচো বুলি কোৱা বৰ্ষাৰাণী বিষয়া ডাঙৰীয়া নিয়ে মাঘ গ'ল ফাগুন গ'ল চত গ'ল বহাগ বিহুৰ দিনাখন সোমালে সেই বহাগ বিহুৰ দিনা সোমোৱাৰ দিনাখন এইটো তেওঁ টাকৰি ঘোঁৰা যিটো বিহুত নাছিলে এতিয়া ৰাইজে সুধিছে যে তুমিতো বিহুত নানাচো বুলি কৈছিলা ভণ্টি এতিয়া তুমি কিয় বিহুত নাছিলা এই যে আজি নতুনকৈ এটা যে দল যে গঠন হৈছে এই নতুন দলটোৰ নেতৃত্বই বিশেষকৈ বৰ্তমানৰ যিজন সভাপতি এই সভাপতিজনে যে হোজাইত গৈ মধ্যপ্ৰাচ্যৰ যে এজন ব্যৱসায়ী যিজন ব্যৱসায়ীৰ লগত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰিবাৰিক সম্পৰ্ক আছে সেই মধ্যপ্ৰাচ্যৰ ব্যৱসায়ীজনৰ ঘৰত বহি 6 ঘণ্টীয়া এটা দীঘলীয়া আলোচনা কৰি কি ব্লুপ্ৰিণ্ট ৰচনা কৰিলে এতিয়া ৰাইজে সুধিছে এনেকুৱা ধৰণৰ হয় মই ভাইচ চেয়াৰমেন অফিচাৰে যদি আহি ৰিপৰ্টটো দিয়ে যে এই ঠাইত 2 নম্বৰী মানুহ এজন সোমাই আছে এনেকুৱা ধৰণৰ কিছুমান মানুহ আছে এনেকুৱা ধৰণৰ কিছুমান প্ৰেছাৰ আহি যায় মই ঠিকে থাকে নিলেও এনেকুৱা এটা জেগাত গৈ পিনি ফাইলটো ৰৈ যায় যিটো ঠাইত এই গোটেই এভেকশ্যনটো বন্ধ কৰি দিয়ে এনেকুৱা ধৰণৰ আছে মই আজি অন ৰেকৰ্ড কৈছোঁ কিন্তু মই খুব দুখিত যে মোক যথেষ্ট প্ৰেছাৰ দিয়া হৈছে আপুনি জানে আমাৰ যোৱা বছৰ নগাঁৱত বিল্ডিং এটাত আপোনাৰ লোহা লগাব লাগে 20 mm তাত লোহা লগাইছে 16 mm মই যেতিয়া সেই বস্তুটো যেতিয়া মই ধৰিলোঁ মিডিয়াৰ সন্মুখত যেতিয়া ধৰিলোঁ সেইটো যেতিয়া ভাঙি মই এজ পাৰ নৰ্মছ যেতিয়া বনাব লাগে বুলি মই যেতিয়া প্ৰেছাৰ দিলোঁ তাৰ পিছ মুহূৰ্ততে মোৰ অফিচৰ পৰা এখন নটিচ ওলালে কি যে ভাইচ চেয়াৰমেনে কোনো ছাইট ভিজিট কৰিব নোৱাৰিব শেষত এনেকুৱা ধৰণৰ এটা অৱস্থা হৈছিলে যে আছাম ষ্টেট হাউচিং বৰ্ডত এটা বৃহৎ কেলেংকাৰী হ'বলৈ গৈছিলে আৰু সেই কেলেংকাৰীটো যেতিয়া ফাইনেল ষ্টেজলৈকে নিব বিচাৰিছিলোঁ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই নিজেই কৈছোঁ যে ছাৰ মোক অপসাৰণ কৰি দিয়ক কাৰণ মই এই দুৰ্নীতিত বা এই স্কেণ্ডেলত মই সোমাব নিবিচাৰোঁ নমস্কাৰ মাই নিউজৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজিৰ পলিটিকাত আমি যিজন ব্যক্তিক মাতি আনিছোঁ এই ব্যক্তিগৰাকী আপোনালোকৰ কাৰণে সুপৰিচিত কাৰণ তেওঁ প্ৰায়ে টেলিভিছনৰ পৰ্দাত তেওঁ দেখা পোৱা যায় তেওঁ প্ৰায়ে তেওঁ সাহসীয় দলটোক ৰক্ষণাবেক্ষণ দিয়ে বিভিন্ন সময়ত সাহসীয় দলটোৰ সপক্ষে তেওঁ যুক্তি দাঙি ধৰে তেওঁ আন কোনো নহয় তেওঁ প্ৰদেশ বিজেপিৰ মুখপাত্ৰ অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ আৰু তাৰ লগতে তেওঁ বৰ্তমান মৰাণ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সম্ভাৱ্য প্ৰাৰ্থীৰ দাবীদাৰ তেখেত হৈছে সুভাষ দত্ত
সুভাষ দত্তক মই স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ। মই পোনে পোনে জানিব বিচাৰিছোঁ এইবাৰ সুভাষ দত্ত আমি যিটো জানো যে যিটো শুনি আছোঁ যে মৰাণ সমষ্টিত সুভাষ দত্তই প্ৰাৰ্থিত্বৰ দাবী কৰিছে আৰু এই সমষ্টিটো আচলতে শাসকীয় দলৰ পক্ষত আছে। তাতে বৰ্তমান এজন বিধায়ক আছে চক্ৰ গগৈ। গতিকে মই জানিব বিচাৰিম যে চক্ৰধৰ গগৈ আছে, তাৰপিছত সুভাষ দত্তই প্ৰাৰ্থিত্ব বিচাৰিছে, কি হ'বগৈ পাৰে, কি হ'ব পাৰে ৰাজনৈতিক ভৱিষ্যত সুভাষ দত্তৰ? চাওক, মৰাণ বিধানসভা সমষ্টিত লেজাই কলাখোৱা অঞ্চলৰ এখন গাঁও চাকৰপথাৰত মোৰ জন্ম। ৰাজহুৱা জীৱন তাৰ পৰা আৰম্ভ কৰিছোঁ আৰু সেই ঠাইৰ পৰাই ওলাই আহি এতিয়া বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছোঁ আৰু সমষ্টিৰ ৰাইজে এই সমষ্টিটোৰ পৰা মোক প্ৰতিনিধিত্ব কৰাটো বিচাৰে। ৰাইজে স্পষ্টভাৱেই আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হোৱাটো সমষ্টিটোৰ পৰা বিচাৰিছে আৰু দলৰ নেতৃত্বৰ কথাখিনি মই জনোৱাৰ আগতে সমষ্টিৰ ৰাইজে আহি জনাইছেহি। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমাৰ নেতাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াক, যাকে যেনেকৈ ধৰণে সমষ্টিৰ ৰাইজে পাইছে, কৈছে যে এবাৰ সুভাষ দত্তক প্ৰাৰ্থিত্ব দিব লাগে যাতে তেখেতে সমষ্টিটো প্ৰতিনিধিত্ব কৰিব পাৰে। কিন্তু শাসকীয় দলৰ এজন বিধায়ক আছে সমষ্টিত, সেই বিধায়কজনক ওফৰাই সুভাষ দত্তই প্ৰাৰ্থিত্ব পোৱাটো সম্ভৱ হ'বনে? চাওক, প্ৰাৰ্থিত্বটো কাক দিব এইটো দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব। এইবাৰ ৰাইজে মোক বিচাৰিছে আৰু দলে দিলে, দলৰ নেতৃত্বই যদি মোক এই সুযোগটো দিয়ে বা প্ৰাৰ্থী হিচাপে ঘোষণা কৰে, মই তাত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বৰ কাৰণে ইচ্ছুক, মই আগ্ৰহী আৰু মই সাজু। আৰু ইতিমধ্যে দলৰ বিভিন্ন পদৰ কাৰ্যনিৰ্বাহ কৰিছোঁ। দলে যি দায়িত্ব যেতিয়া দিছে সেই দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু প্ৰতিনিধিত্ব কৰাৰ এটা ইচ্ছা থাকে সকলোৰে। আৰু এই নিৰ্বাচনৰ সময়খিনিত যোৱা কেইবাটা নিৰ্বাচনতো মোৰ নাম বিভিন্ন ঠাইত চৰ্চা হৈছে। MP ইলেকশ্যনৰ সময়তো আহিছিলে কথা। লোকসভা, লখিমপুৰ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত মোৰ নাম চৰ্চাত আছিলে। মোৰ নামটো দিল্লীলৈকে গৈছিলোঁ, প্ৰাৰ্থিত্বটো প্ৰদান বৰুৱা ডাঙৰীয়াই প্ৰদান কৰিলে। পৰৱৰ্তী সময়ত যেতিয়া ৰাজ্যসভাৰ যেতিয়া আসন খালী হৈছিল, সেই সময়ত ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, আমাৰ শ্ৰদ্ধা ৰাজেন গোহাঁই ডাঙৰীয়া, ৰমেন ডেকা ডাঙৰীয়াৰ লগতে মোৰ নামটোও গৈছিল দিল্লীলৈকে। আৰু প্ৰাৰ্থী হিচাপে আমাৰ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াক প্ৰাৰ্থী কৰিলে। স্বাভাৱিকতে এটা প্ৰতিনিধিত্ব কৰাৰ এটা ইচ্ছা থাকে, কাৰণ ৰাজনৈতিকভাৱে যোৱা সময়খিনিত যিখিনি দায়িত্ব পাৰ্টীৰ ফালৰ পৰা দিছে আৰু মোৰ পাৰ্টীৰ বিশ্বাস আছে যে পাৰ্টীয়ে যিখিনি দায়িত্ব দিছে গধুৰ দায়িত্বই দিছে আৰু যিখিনি দায়িত্ব দিছে মই যথাসাধ্য পালন কৰিবৰ কাৰণে চেষ্টা। ঠিক আছে সুভাষ দত্ত, মই সুভাষ দত্ত যিহেতু ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ হিচাপে এটা কথা সুধিছোঁ। এইবাৰ এনেকুৱা এটা কথা চৰ্চাত ওলাইছে, শাসকীয় বিজেপি দলৰ যিসকল বিধায়ক আছে প্ৰায়সকল মানে সকলো বিধায়কৰ ৰিপৰ্ট কাৰ্ড দলৰ শীৰ্ষ নেতৃত্বই সংগ্ৰহ কৰিছে আৰু তাৰ ভিতৰত হয়তো বহু বিধায়ক এইবাৰ বিতাড়িত হ'ব। এই কথাটো সত্য? চাওক, প্ৰতিটো নিৰ্বাচনত, কেৱল এই নিৰ্বাচন বুলিয়ে নহয়, প্ৰতিটো নিৰ্বাচনতে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী বিধায়কে হওক বা সাংসদে হওক সলনি কৰে। যোৱা লোকসভা নিৰ্বাচনত দেখিলে প্ৰায় 87 MP গোটেই ভাৰতবৰ্ষত 87 MPৰ যোৱাবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই। এক্সিষ্টিং MPৰ টিকেট কাটি দিয়া হৈছিল। অসমত 5গৰাকী, অসমত 4গৰাকী আমাৰ এবাৰ চেঞ্জ হৈছিলে। গতিকে এইটো চাওক, পৰিৱৰ্তনটো হ'বই। এইটো আপুনি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ সংগঠনৰ ক্ষেত্ৰতে হওক বা সংসদত বা বিধানসভাত প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰতে হওক, এই চেঞ্জটো হৈ থাকে। আৰু আপুনি চাব যে কংগ্ৰেছ দলৰ সভানেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানী, মোৰ মনত আছে সীতাৰাম কেশৰী নামৰ এজন সভাপতি আছিল। সেই সভাপতিজনৰ পিছত ছোনিয়া গান্ধী ডাঙৰীয়ানী সভাপতি হৈয়ে আছে আজিলৈকে। কিন্তু ছোনিয়া গান্ধী ডাঙৰীয়ানী সভাপতি হৈ থকা এই কাৰ্যকালত ভাৰতীয় জনতা পাৰ্টীত কেইবাজনো আজি আমাৰ সভাপতি সলনি হৈছে। আজি আমাৰ ভেংকয়া নাইডু ডাঙৰীয়াৰ কথাই কওক, নীতিন গাডকাৰী ডাঙৰীয়াৰ কথা কওক, ৰাজনাথ সিং ডাঙৰীয়াই হওক, আজি আমাৰ বাংগাৰুৰ লক্ষ্মণেই হওক বা আমাৰ অমিত শ্বাহ ডাঙৰীয়াই হওক, আমাৰ বিভিন্নজন আমাৰ সভাপতি সলনি হৈছে। গতিকে দলৰ সংগঠনৰ ক্ষেত্ৰতেই হওক বা সংসদ বা বিধানসভাৰ প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰতে এই পৰিৱৰ্তনটো হৈ থাকে। মই জানিব বিচাৰিম যে মৰাণ সমষ্টিত বৰ্তমানৰ বিধায়কগৰাকীতকৈ সুভাষ দত্তই কেনেকৈ ভাবে যে তেওঁৰ অধিক যোগ্য প্ৰাৰ্থী বা মৰাণ সমষ্টিবাসীক তেওঁ প্ৰতিনিধিত্ব কৰাৰ কাৰণে অধিক? এইটো চাওক, এইটো এটা জটিল প্ৰশ্ন যে আজি মাননীয় বিধায়কগৰাকী তাত কাৰ্যনিৰ্বাহ কৰি আছে। তেখেতৰ
কাম কাজখিনিক দলৰ নেতৃত্বই এছেছমেণ্ট কৰিছে বা আমাৰ ৰাইজে এছেছমেণ্ট কৰিছে আৰু পাৰ্টিৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত মোৰ এক্টিভিটিখিনিও দলে পৰীক্ষা নিৰীক্ষা কৰি আছে গতিকে দলৰ শীৰ্ষ নেতৃত্বৰ তোলাচলনিখনত কোন কাৰ ওজনটো বেছি হয় এই কথাটো মই আজি তাৰিখত মই ক'ব নোৱাৰোঁ কিন্তু এটা কথা ঠিক যে এতিয়া এই সময়খিনিত কিন্তু মাননীয় বিধায়ক ডাঙৰীয়া আৰু মই একেলগে সভা সমিতিবিলাক কৰি আছোঁ আচ্ছা আমি দুইজনেই যাওঁ যোৱাকালিও আমাৰ এটা বুথৰ এখন সভা হৈছে তাতো আমি দুইজন আছোঁ তেখেতে মোকে বক্তব্য আগতে ৰাখিবলৈ কয় বা মই তেখেতক বক্তব্য ৰাখিবলৈ কওঁ তাৰমানে কথাটো হৈছে কি ৰাইজে এইটো ধৰিব নোৱাৰে যে এই দুজন যে প্ৰতিদ্বন্দ্বী সেইটো ধৰিব নোৱাৰে আমি আমাৰ এই ভাতৃত্ববোধটো আছে আচ্ছা আৰু ৰাইজক আমি এটা কথাই কৈছোঁ যে দলে এখেতক বা মোক কোনোবা এজনক প্ৰাৰ্থিত্ব দিব পাৰে নাই নাই ঠিক আছে যিজনকে প্ৰাৰ্থী লাগিলে খুব ভাল আমি পদুম ফুলটো লৈ আহিম আৰু পদুম ফুলটো যাৰ হাততে থাকিব তাকে আপোনালোকে পদুম ফুল থাকিব লাগিব না ঠিক আছে এইটো খুব সুন্দৰ এতিয়া কথাটো হৈছে চাওক যোগ্য তেখেত ক'ত অযোগ্য সেইটো মোৰ মুখেৰে কোৱাটো উচিত নহয় বা তেখেতৰ কাম কাজখিনি যিখিনি কৰিছে তেখেতে সেইখিনি হিচাপ নিকাচ তেখেতে যোৱা 4.5 বছৰ হিচাপ নিকাচ তেখেতে দিছে এতিয়া মোৰ কথাটো হ'ল কি মই এইকাৰণে আশাবাদী যে এই সমষ্টিটোৰ ৰাইজে মোক বিচাৰিছে আৰু সমষ্টিটোৰ সমস্যাবিলাক মই খুব ভালদৰে বুজি পাওঁ বা মই হৃদয়ংগম কৰিব পাৰোঁ বিশেষকৈ 1994 চনৰ পৰাই মই ৰাজহুৱা জীৱনত মই জড়িত বিভিন্ন ছেক্টৰত মই কাম কৰিছোঁ মই কনজাৰ্ভেশ্যন ছেক্টৰতো কাম কৰিছোঁ মই ছাত্ৰ সংগঠনতো কাম কৰিছোঁ ৰাইজৰ বিভিন্ন যিবিলাক দাবী সমিতি বা বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজবিলাকতো মই জড়িত হৈছোঁ গতিকে মোৰ এটা ইচ্ছা আছে যে যিটো সমষ্টিত য'ত জন্ম হৈছিলোঁ তাৰ পৰা যদি প্ৰতিনিধিত্ব কৰিব পাৰোঁ তাৰ কথা বতৰাখিনি মই বিধানসভাৰ মজিয়াতে হওক বা সংসদৰ মজিয়াতে হওক খুব সুন্দৰভাৱে উপস্থাপন কৰিব পাৰিম বা মই এইখিনিক বলিষ্ঠভাৱে আগুৱাই নিব পাৰিম এই বিশ্বাসটো মোৰ আছে কিন্তু যদিহে পূৰ্বৰ দৰে এইবাৰো সুভাষ দত্তক দলে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰে তেতিয়া সুভাষ দত্তৰ ভূমিকা কি হ'ব যে সুভাষ দত্তক তেওঁ নিদিলে আকৌ আগৰজনক দিলে বা অন্য কাৰোবাক দিলে তেতিয়া সুভাষ দত্তৰ ভূমিকা কি হ'ব তেতিয়া মই আপোনালোকৰ মানে কেইবাটাও নিৰ্বাচনত সুভাষ দত্ত বঞ্চিত বুলি কৈছোঁ আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰা হোৱা নাই কাৰণ চৰ্চাত আছে আৰু অন্তিম মুহূৰ্তত তেতিয়া দুটা কথা হ'ব যিজনে প্ৰাৰ্থিত্ব পাব তেখেতৰ হৈ সমষ্টিত প্ৰচাৰ কৰা আৰু টক শ্ব'বিলাক থাকিব ন আমাৰ টিভি চেনেলত টক শ্ব'বিলাক থাকিব দলৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰিবৰ কাৰণে টক শ্ব'বিলাকত অংশগ্ৰহণ কৰিব লাগিব দলে যিটো দায়িত্ব দিব দায়িত্বখিনি পালন কৰিব লাগিব এনেকুৱা নহয় চাওক যে বিধানসভাৰ নিৰ্বাচনটোত প্ৰাৰ্থিত্ব বিচাৰিলে যে পাব বা পাম সেইটো নহয় কিন্তু প্ৰাৰ্থিত্বটো মোৰ এই বৰ্তমানৰ গোটেই পৰিৱেশটো চাই বা যিখিনি পলিটিকেল যিখিনি ডেভেলপমেণ্ট এই ডেভেলপমেণ্টখিনি চাই মোৰ এটা বিশ্বাস হৈছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ লগতে আমাৰ নেতা আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীত শৰ্মা ডাঙৰীয়া এইসকল নেতাৰ নেতৃত্বত যোৱাখিনি সময়ত যিখিনি কাম কাজ কৰিছোঁ বা কৰিবলৈ সুযোগ পাইছোঁ তেখেতসকলে নিশ্চয় এই কথাখিনি বিবেচনা কৰিব এইটো মোৰ এটা বিশ্বাস এটা আছে আৰু কথাটো চাওক যে এতিয়া এইটো কোনোবা মন্ত্ৰী বা কোনোবা বিধায়ক বা কোনোবা চেয়াৰমেন হোৱাৰ কাৰণে এইটো নিৰ্বাচন নহয় এই নিৰ্বাচনটো হৈছে জাতিৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন কাৰণ যোৱা 4.5 বছৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসমীয়া জাতীয় জীৱনক সুৰক্ষা দিয়াৰ কাৰণে আমাৰ চৰকাৰখনে যিখিনি দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিছে যিখিনি কাম কাজ কৰা হ'ল এই কাম কাজখিনিক আগুৱাই নিবৰ কাৰণে আমাৰ চৰকাৰখন পুনৰ আহিব লাগিব কিন্তু সুভাষ দত্ত ইতিমধ্যে অসমৰ বিভিন্ন দল সংগঠন জাতীয় সংগঠন প্ৰায়বোৰেই বিজেপিক কৈছে যে বিজেপি জাতিৰ অস্তিত্ব ৰক্ষাৰ বিৰুদ্ধে কাম কৰিলে কাম এইকাৰণে কৰিলে যে কাৰখন লৈ পেলাই মানে কাৰখন আনি অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰা বুলি বিভিন্ন দল সংগঠনে উপলব্ধি কৰিছে আহিলৈ বিজেপি ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে তাৰ পাছত সুভাষ দত্তই কেনেদৰে মানে দাবী কৰিব পাৰে যে দলটোৱে জাতিৰ অস্তিত্ব ৰক্ষাৰ কাম কৰি আছে চাওক এতিয়া এই গোটেই কথা বতৰাবিলাক যে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এই কথা বতৰাবিলাক এতিয়া ৰাইজৰ সন্মুখত ওলাই পৰিছে কাৰণ আপুনি এটা কথা চাব যোৱা বছৰ এনেকুৱা দিনত আমি ঘৰৰ পৰা ওলাবৰ কাৰণে দিগদাৰ হৈছিল ঘৰৰ পৰা আমি বাহিৰলৈ ওলাব দিগদাৰ হৈছিল যোৱা বছৰৰ 2019 চনৰ যিটো ডিচেম্বৰ মাহৰ যিটো 9 তাৰিখ এই 9 তাৰিখটোত মোৰ ঘৰত আক্ৰমণ কৰা হৈছিল মোৰ ঘৰৰ দৰ্জা খিৰিকীৰ যিমান গ্লাছ আছিলে চব গ্লাছ ভাঙি শেষ কৰি দিছিলে শিলগুটি মাৰি ডিব্ৰুগড়ত মই এখন বলেৰো গাড়ী কিনিছিলোঁ বলেৰো গাড়ীখন আমি ইনষ্টলমেণ্ট এতিয়াও মাৰিবলৈ বাকী আছে মানে গাড়ীখনৰ অৱস্থা নাইকিয়া কৰি দিলে বাহিৰৰ পৰা শিলগুটি মাৰি তো কথাটো হৈছে চাওক মানুহক এনেকৈ ধৰণে আৱেগিক কৰা হৈছে আৱেগিক কৰি মানুহক এনেধৰণে পতিয়ন নিয়াবলৈ চেষ্টা কৰা হৈছে যে এই চিটিজেনশ্বিপ এমেণ্ডমেণ্টখন যদি হৈ যায় তেতিয়াহ'লে কোটি কোটি বাংলাদেশী ইয়ালৈ আহিব আৰু তেওঁলোকেতো কৈছিলে সেই সময়ত যে ট্ৰাকত আহিব বাছত আহিব 1,70,00,000 বাংলাদেশী আহিব 10 দিনৰ ভিতৰত আহিব 15 দিনৰ ভিতৰত আহিব এতিয়া আমি যেতিয়া ৰাইজৰ মাজলৈ যাওঁ ৰাইজে কয় যে আপোনালোকে আমাক হিচাপ দিয়ক এতিয়া আমি হিচাপ দিছোঁ
আমাৰ চৰকাৰখনে যোৱা 4.5 বছৰত যিখিনি কাম কৰিলে আমি হিচাপ দিছোঁ এতিয়া ৰাইজে কিন্তু তেওঁলোককো হিচাপ বিচাৰিছে এই যে তেওঁলোকে যে কৈছিলে 1 কোটি 1.5 কোটি বাংলাদেশী আহিব এই 1 কোটি 1.5 কোটি বাংলাদেশীৰ ভিতৰত কেইজন বাংলাদেশী আহিলে তেওঁলোকে এটা সুধিছে তে সদৌ অসম ছাত্ৰ সন্থা কৰি থাকোঁতে তেখেতসকলে যদি চান্দা বহি তুলি যদি চান্দা তুলি তেওঁলোকে যদি পিকনিকো খায় তেওঁলোকক কোনো প্ৰশ্ন সুধিবলৈ নাযায় আচল লিডাৰজনে যদি দলংঘাটত বহি লৈ যদি তেখেতে 29ও খেলি থাকে তেতিয়া তেখেতসকলক কোনো প্ৰশ্ন নকৰে কিন্তু এতিয়া তেওঁলোকে যেনেকৈ ভোট বিচাৰি গৈছে মই মোৰ নিজৰ জেগাৰ কথা কৈ আছোঁ ভোট বিচাৰি যোৱাৰ লগে লগে তেওঁলোকক এতিয়া সুধিছে যে এই যে বাংলাদেশী আহিব বুলি যে কৈ এই যে আমাৰ বুঢ়া কালত যে আমাক নিজে তোমালোকে ঠেৰেঙা লগা জাৰত যে তোমালোকে ৰাস্তাত যে খাৰা কৰাইছিলা এতিয়া কথা বাংলাদেশীটো এজনো অহা নাই আইনখন আমি ভালকৈ এতিয়া পঢ়ি চাইছোঁ আইনখনতো কোনো নতুনকৈ বাংলাদেশী আহিব বুলিতো লিখা নাই এই আইনখনতো 2014 চনৰ 30 ডিচেম্বৰলৈকে ডেডলাইন কৰি পিনি আইনখন প্ৰণয়ন কৰা হ'ল তোমালোকে নতুনকৈ বাংলাদেশী আহিব বুলি কিয় মানুহবিলাকক আমাৰ বিপদে পৰিচালিত কৰিছিলা এতিয়া চাহ বাগানবিলাকত তেওঁলোক সোমাব নোৱাৰে এতিয়া নতুন যে পাৰ্টি খুলিছে এই পাৰ্টিবিলাক এতিয়া চাহ বাগানবিলাকত সোমাব নোৱাৰে চাহ বাগানত সোমোৱাৰ লগে লগে তেওঁলোকক প্ৰশ্ন কৰে যে তোমালোকে যে কৈছিলা যে আমাৰ চাহ বাগানত ইয়াত পাত তুলিবৰ কাৰণে 50 টকা হাজিৰাত মানুহ আহিব ক'ত মানুহটো নাহিলে তোমালোকেতো আমাৰ বাগানটো এইকেইদিন এনেই বন্ধ কৰাই দিছিলা আমাৰতো গোটেই ব্যৱস্থাটোতো তোমালোকেতো ধ্বংস কৰিছা এতিয়া চাব যে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে যেতিয়া কোনোবাই কথা কয় এই কথা বতৰাবিলাক ৰাইজে কিন্তু বিচাৰ বিশ্লেষণ কৰাৰ এতিয়া ৰাইজৰ কিন্তু বিচাৰ শক্তিটো বহুত বাঢ়ি গ'ল অসম আন্দোলনৰ সময়ৰ সেন্টিমেন্ট বা অসম আন্দোলনৰ সময়ৰ মানুহৰ যিখিনি বিচাৰ বিশ্লেষণ কৰাৰ যিখিনি ক্ষমতা বা ব্যৱস্থা এই ব্যৱস্থা কিন্তু এতিয়া বহুত উন্নত হ'ল তথ্য প্ৰযুক্তি এই যে কা আন্দোলনৰ আগে আগে মানুহে এতিয়া প্ৰশ্ন কৰিছে মানুহে সুধিছে যোৱা পৰহিদিনাখনো সুধিছে এই যে বৰষাৰাণীৰ বিষয়ে যে কৈছিলে কা আন্দোলনৰ সময়ত যে এবাৰ তেওঁ বিহুত নানাচে কিন্তু বিহুত নানাচো বুলি কোৱা বৰষাৰাণী বিষয়া ডাঙৰীয়ানীয়ে মাঘ গ'ল ফাগুন গ'ল চ'ত গ'ল বহাগ বিহুৰ দিনাখন সোমালে সেই বহাগ বিহুৰ দিনা সোমোৱাৰ দিনাখন এইটো তেওঁ টাকৰি ঘোঁৰা যিটো বিহুত নাছিলে এতিয়া ৰাইজে সুধিছে যে তুমিতো বিহুত নানাচো বুলি কৈছিলা ভণ্টি এতিয়া তুমি কিয় বিহুত নাছিলা এতিয়া তোমালোকে যে কৈছিলা যে বাংলাদেশী আহিব বাংলাদেশী ক'ত বাংলাদেশী আহিছে এতিয়া এই প্ৰশ্নবিলাক যেতিয়া তেওঁলোকক কৰিছে এতিয়া বৰষাৰাণী বিষয়া ডাঙৰীয়া যে যোৱা পৰহিদিনাখন তেখেতৰ ভাষ্যটো এতিয়া সলনি হৈছে তেওঁ কৈ আছে যে আইনখন নপঢ়াকৈ ৰাইজক আৱেগিক কৰি ৰাস্তালৈ উলিয়াই নিয়াটো এটা অপৰাধ বুলি কৈছে ধন্যবাদ জনাইছোঁ তেওঁক এতিয়া যে কথাখিনি যে হৃদয়ংগম কৰিছে এতিয়া আপুনি চাব ৰাইজে প্ৰশ্ন কৰিছে যে এই যে ৰাইজক আৱেগিক কৰি এই যে আজি নতুনকৈ এটা যে দল যে গঠন হৈছে এই নতুন দলটোৰ নেতৃত্বই বিশেষকৈ বৰ্তমানৰ যিজন সভাপতি এই সভাপতিজনে যে হোজাইত গৈ মধ্যপ্ৰাচ্যৰ যে এজন ব্যৱসায়ী যিজন ব্যৱসায়ীৰ লগত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰিবাৰিক সম্পৰ্ক আছে সেই মধ্যপ্ৰাচ্যৰ ব্যৱসায়ীজনৰ ঘৰত বহি 6 ঘণ্টীয়া এটা দীঘলীয়া আলোচনা কৰি কি ব্লুপ্ৰিণ্ট ৰচনা কৰিলে এতিয়া ৰাইজে সুধিছে কেতিয়া এই যে মধ্যপ্ৰাচ্যৰ ব্যৱসায়ীজনৰ ঘৰত বহি লৈ যে এই যে নতুন সভাপতিজনে তেওঁ আছুৰ সাধাৰণ সম্পাদকৰ পৰা পদত্যাগ কৰাৰ পিছত এই যে ব্যৱসায়ীজনৰ লগত যে বহিলে বহাৰ কি ব্লুপ্ৰিণ্ট ৰচনা কৰিছে এতিয়া যে তেখেতসকলে নাই চব বহাত আপত্তিৰ কথাটো কোৱা নাই যে কিয় বহিছে এই যে মধ্যপ্ৰাচ্যৰ ব্যৱসায়ীজনৰ লগত বহি যে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে যে উচ্চবাচ্য যে কৰি আছে তাৰ মানে কি যে এই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ৰিলেটিভ এই মানুহবিলাকৰ স্পন্সৰ্ড বা তেখেতসকলৰ সহযোগত আমাৰ ভাৰতীয় জনতা পাৰ্টিক প্ৰতিৰোধ কৰিবৰ কাৰণে তেওঁলোকে দলটো গঢ়ি তুলিছে আজি যদি আপোনালোকে চাই যে এই কথা বতৰাবিলাক এতিয়া ৰাইজে সুধিছে তেওঁলোকক এই যে কা আন্দোলনৰ সময়ত এই যে আজি যে শংকৰদেৱ কলাক্ষেত্ৰ যে ধ্বংস কৰা হ'ল সুভাষ দত্ত এই কথাটো কোনে বিশ্বাস কৰিব যে আপোনাৰ যে অসম জাতীয় পৰিষদে AIDF বা এনেকুৱা দলৰ সৈতে বুজা পৰালৈ যাব ডেফিনেটলি কৰিছে এইটোতো সংবাদপত্ৰত ওলাইছে মইতো এনেকুৱা এইটো অভিযোগো আছে বিজেপিৰ বিৰুদ্ধে যিজন ব্যৱসায়ীৰ লগত বহিছে তেওঁ বদৰুদ্দিন আজমলৰ পুত্ৰৰ লগত তেখেতৰ এটা বৈবাহিক সম্পৰ্ক আছে সম্বন্ধত বিয়ৈ বুলি কৈছে গতিকে তেনেকুৱা এজন মানুহৰ লগত বহাৰ এই কথাখিনি মই কোৱা নাই নহয় এইখিনি সংবাদপত্ৰত ওলাইছে এই কথাখিনি তেওঁলোকে স্পষ্ট কৰিব কিন্তু ৰাইজৰ মনত এই প্ৰশ্নটো হৈছে যে তেওঁলোকে এই মানুহবিলাকৰ লগত লগ লাগি আজি তেখেতসকলে এই এনেধৰণৰ কি ব্লুপ্ৰিণ্ট ৰচনা কৰিছে যাৰ যোগেদি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক বদনাম কৰিবৰ কাৰণে কথা আৰু গোটেই কথা ৰাজনৈতিক দল গঠন কৰালৈকে এই গোটেই কথাখিনি যে আজি কংগ্ৰেছ UDFৰ যে তেখেতসকল যে বুকুচাত উঠি যে এই যে ৰাজনৈতিক দল যে গঠন কৰিছে তেখেতসকলৰ এতিয়া অন্য কথা একো নাই ন তেওঁলোকে কংগ্ৰেছক বা UDFকতো গালি নাপাৰে কোনদিন তেখেতসকলে কাক আক্ৰমণ কৰে ভাৰতীয় জনতা পাৰ্টিক এতিয়া আমি হিচাপ আচ্ছা এই কথাটো মই কৈছোঁ যে দল কোন আছে ক্ষমতাত কোন আছে ক্ষমতাত আছে বিজেপিয়ে কি কৰিছে কি নকৰে তাৰ প্ৰতিবাদটো হ'বই নাই চব এতিয়া অসমীয়া বিজেপিয়ে কথা বহুত কয় কাম কিমান কৰে ঠিক আছে মই এতিয়া আপোনাক হিচাপ দিওঁ নৰেন্দ্ৰ মোদী নাই মোক এইটো সেইখিনি মই জানিম কিন্তু মোক এই কথা হিচাপ লাগে যে নৰেন্দ্ৰ মোদীয়ে যে কৈছিলে চৰকাৰখন ক্ষমতাত অহাৰ লগে লগে তালি টোপোলা মানি বাংলাদেশে যাব লাগিব কেইজন বাংলাদেশী আমাৰ ভাৰতবৰ্ষত বাংলাদেশত মাটি ঘূৰাই দিয়া ইছ্যুটো ডাঙৰ ইছ্যু এটা হৈ গ'ল
যে বাংলাদেশৰ মাটি ঘূৰাই দিব নিদিওঁ বুলি কোৱা মানে য'ত গৈ তাত সীমান্তত গৈ পেলাই এক সূতাৰ সমান বা এটা বেজীৰ সমান মাটি দিয়া নহ'ব তাৰপিছত বিজেপি মাটি দিলে তেনেকৈ বহুবিলাক কথা বিজেপি আঁতৰি আহিছে সেইটো কথা বিচাৰি মই উত্তৰটো দিছোঁ আপোনাক আজি ভাৰত বাংলাদেশ সীমান্তত যিটো আমাৰ লেণ্ড ডিছপিউট আছিলে এই লেণ্ড ডিছপিউটটো আজি ছল্ভ হোৱাৰ কাৰণে আজি ভাৰত বাংলাদেশ সীমান্তটো চিল কৰাৰ কামটো আমাৰ ত্বৰান্বিত হ'ল এতিয়া ভাৰত বাংলাদেশ সীমান্ত চিল হ'ল আজি ইতিহাসে ক'ব যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰ্যকালত ভাৰত বাংলাদেশ সীমান্তটো চিল হৈছে অসমীয়া জাতীয় জীৱনৰ সুৰক্ষা বুলি ক'লে আমি কি বুজোঁ অসমীয়া জাতীয় জীৱনৰ সুৰক্ষা বুলি ক'লে আমি বুজোঁ যে অসমীয়া জাতীয় জীৱন সুৰক্ষিত হ'ব লাগিব অসম চুক্তি স্বাক্ষৰিত হোৱাৰ 30 বছৰ পিছতো অসম চুক্তি ৰূপায়ণৰ এটা কাৰ্যালয় নাছিল প্ৰফুল্ল মহন্ত ডাঙৰীয়াই অসম চুক্তি স্বাক্ষৰ কৰি 10 বছৰ মুখ্যমন্ত্ৰী হৈছিল কিন্তু এটা কাৰ্যালয় নখুলিলে দপ্তৰটো তেওঁ নিজৰ লগত নাৰাখিলে অসম চুক্তি ৰূপায়ণৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নলয় কিন্তু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ অসম চুক্তি ৰূপায়ণৰ দপ্তৰটো নিজৰ হাতত ৰাখিছে এটা কাৰ্যালয় খুলিছে কাৰ্যালয়টো খোলাৰ পিছত তাৰ পৰাই অসম চুক্তি ৰূপায়ণৰ বিভিন্ন ধৰণৰ কাম কাজবিলাক চলাবৰ কাৰণে তেখেতে নিৰ্দেশ দিছে 6 নং দফা কাৰ্যকৰীকৰণৰ কাৰণে কমিটি গঠন কৰি দিছে প্ৰথম কমিটিখন তেখেতসকলে নাকচ কৰিলে দ্বিতীয় এখন কমিটি কৰি দিছে কমিটিখনে প্ৰতিবেদন দিছে প্ৰতিবেদনটো এতিয়া সংবিধান বিশেষজ্ঞৰ যোগেদি এতিয়া বিচাৰ বিশ্লেষণ হৈ আছে যাতে এইটো সাংবিধানিক ৰক্ষা কৱচ হিচাপে সংবিধান সংশোধনৰ পৰ্যায়লৈকে যাতে কেবিনেট মেম'ৰেণ্ডামলৈকে যাতে নিব পৰা যায় তৃতীয় কথাটো চাব যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বা যিখিনি সহযোগ দিব লাগে ফাইনেন্সিয়েল আমাৰ কৰ্মচাৰীসকলক দিয়া এইখিনি আমাৰ চৰকাৰখনে সহায় কৰিছে এতিয়া আপুনি চাব যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসমীয়া জাতীয় জীৱন এইকাৰণে সুৰক্ষিত বুলি কৈছোঁ যে অসমীয়া জাতীয় জীৱনক সুৰক্ষা দিবৰ কাৰণে খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীয় লোকক 1,10,000 লোকক মাটি পট্টা দিয়া হ'ল এই কামটো পূৰ্ব কোনো চৰকাৰে কৰা নাছিল আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিছে এতিয়া 1 লাখ আৰু মাটি পট্টা ৰেডি কৰি ৰাখিছে অসমৰ সত্ৰ নামঘৰ অসমীয়া জাতীয় জীৱনৰ আমাৰ সৌধস্বৰূপ এই সত্ৰ নামঘৰবিলাকৰ সমৃদ্ধিশালী কৰাৰ কাৰণে আজি আমাৰ চৰকাৰখন বা অসম দৰ্শন আঁচনিৰ যোগেদি ব্যৱস্থা লোৱা হৈছে সত্ৰ নামঘৰবিলাকৰ বেদখলবিলাক উচ্ছেদ কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা দিয়াৰ কাৰণে চৰকাৰখনে ব্যৱস্থা কৰিছে গড় হত্যা ৰোধ কৰিছে আজি আপুনি চাব যে অসমীয়া জাতীয় জীৱনৰ সুৰক্ষা বুলি ক'লে আমি কি বুজোঁ যে আমাৰ ৰজা মহাৰজাসকলৰ দিনৰ যিবিলাক পুৰণি কীৰ্তিচিহ্ন আছিল এইবিলাক সুৰক্ষা হ'ব লাগিব আজি আহোম স্বৰ্গদেউসকলৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰৰ পৰা আৰম্ভ কৰি চৰাইদেউ মৈদামৰ পৰা আৰম্ভ কৰি আজি ৰাইডঙীয়া দল বেজৰ দল এই যিবিলাক আমাৰ পুৰণি কীৰ্তিচিহ্ন আছে কোচ ৰজা মহাৰাজ নৰনাৰায়ণ চিলাৰায়ৰ দিনৰ যিবিলাক আমাৰ ৰাজহাউলি আছে যিবিলাক ঐতিহ্যমণ্ডিত গড় আছে বা আমাৰ চতিয়া ৰাজবংশৰ যিবিলাক আমাৰ স্মৃতি চিহ্ন আছে বা আমাৰ মটক ৰাজবংশৰ এইখিনি শুনক এইবিলাকত বেদখল হৈছিল মুখপাত্ৰ এই বেদখলবিলাক আটাইতকৈ ডাঙৰ কামটো কি কৰিলে জানেনে আমাৰ চৰকাৰখন এনেকুৱা এখন আইন আনিলে যাতে পুৰণি কীৰ্তিচিহ্নসমূহ যাতে কোনো বেদখল কৰিব নোৱাৰে আৰু এনেকুৱা এখন আইন এতিয়া বিধানসভাত পাছ কৰিছে এতিয়া অসমৰ জাতীয় জীৱনৰ সুৰক্ষা বুলি ক'লে আমি এই কথাখিনি বুজোঁ এই কামখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিষ্ঠাৰে পালন কৰিছে এতিয়া কথাটো চাব কাৰ কথা কৈছেতো কাৰ প্ৰশ্নৰ উত্তৰ দিছোঁ যে কাৰ স্বাৰ্থত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখনৰ যোগেদি এই চৰকাৰখনে নতুনকৈ বাংলাদেশৰ পৰা কোনোবা মানুহ অহাটো বন্ধ কৰিলে এতিয়া তেওঁলোকে প্ৰচাৰ কৰি আছে নতুনকৈ মানুহ আনিব বিচাৰিছে কিন্তু আমি কৈ আছোঁ সেইটো মূল উদ্দেশ্য এতিয়া এই আইনখনৰ যোগেদি ইয়াত যিসকল অবৈধভাৱে যিসকল লোক বসবাস কৰি আছিলে 1971 চনৰ পিছতো সোমোৱা যিসকল হিন্দু বঙালী লোক অসমত অবৈধভাৱে বসবাস কৰি আছিল তেওঁলোকক নাগৰিকত্ব দিয়া হ'ল নাই মই কৈ আছোঁ তেওঁলোকক নাগৰিকত্ব দিয়া হ'ল মই কৈ আছোঁ এইখন কাৰ জৰিয়তে এই আইনখনৰ যোগেদি নতুনকৈ কোনোবা বাংলাদেশৰ পৰা লোক অহাটো বন্ধ কৰা হ'ল ঠিক আছে আৰু ভাৰতবৰ্ষৰ বিভাজনৰ সময়ত কিছুমান মানুহ চুবুৰীয়া ৰাষ্ট্ৰত থাকি গৈছিল হিন্দু ধৰ্মাৱলম্বী খ্ৰীষ্টান ধৰ্মাৱলম্বী বৌদ্ধ ধৰ্মাৱলম্বী কেৱল হিন্দু বুলি নহয় হিন্দু বৌদ্ধ জৈন পাৰ্চী এনেকৈ ধৰণে কেইবাটাও ধৰ্ম ইছলামক বাদ দি এতিয়া এই মানুহবিলাক যেতিয়া তাতে কিবা অসুবিধাৰ সন্মুখীন হৈছে তেখেতসকলে হিন্দু নাগৰিক এজন যদি তেখেতে ক'ৰবাত কিবা অসুবিধাৰ সন্মুখীন হয় তেখেত ক'ত যাব তেখেততো ভাৰতবৰ্ষলৈ আহিব ঠিক আছে ভাৰতবৰ্ষ হিন্দু এইবিলাক আমি বহুত শুনিলোঁ মোক কথা লাগে চাব 2014 কিয় কিয় 1971 নহ'ল কিয় 2014 অসমীয়া জাতীয় অসম চুক্তি কথা আপুনি কৈ আছে অসম চুক্তি ৰূপায়ণ আপোনালোকে আখৰ আখৰ কৰিব বিচাৰিছে অসম চুক্তি মতে আছিল 1971 চন কিন্তু আপোনালোকে 2014 কৰিলে নাই চাওক অসম 2014 যিখিনি মানুহ সোমালে তেওঁলোকক আপোনালোকে নাগৰিকত্ব দিলে অসম চুক্তিখন অসমৰ ভিত্তিত আৰু এই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই আইনখন গৃহীত হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন হৈছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এখন আইন আৰু এইখন হৈছে আপোনাৰ আমাৰ অসম চুক্তিখন হৈছে অসমক কেন্দ্ৰ কৰি এতিয়া অসমৰ ৰাইজে যিখিনি শংকা কৰি আছে যে এই আইনখনৰ যোগেদি অসমলৈ নতুনকৈ কোনোবা মানুহ আহিব নেকি নতুনকৈ কোনো মানুহ নাহে এই কথাটো ইতিমধ্যে স্পষ্ট হৈছে সেইটো পইণ্ট 1 বছৰ হ'ল আমি যেতিয়া ৰাইজৰ ওচৰত যেতিয়া যাওঁ ৰাইজক সোধোঁ ৰাইজ এই যে সদৌ অসম ছাত্ৰ সন্থাই যে কৈছিল
লুৰিণজ্যোতি গগৈয়ে যে কৈছিল বৰ্ষাৰাণী বিষয়ে যে কৈছিল যে 1 কোটি মানুহ আহিব 1.5 কোটি মানুহ আহিব এতিয়া কোনোবা মানুহ আহিছে নেকি 100 জন আহিছে নেকি 50 জন আহিছে নেকি 10 জন আহিছে নেকি এজন আহিছে নেকি আপুনি সবে এটা কথাই কৈ যে এজনো এই যে 1971 চনৰ পিছত যিসকল হিন্দু বঙালী লোক অসমলৈ আহিলে ভাৰতবৰ্ষলৈ আহিলে সেইসকলক যে আপোনাৰ 2014 চনত আপোনালোকে এটা ৰক্ষণাবেক্ষণ দিলে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰিলে এতিয়ালৈকে সেই কথা কিয় নকয় তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হ'ল মানে এতিয়ালৈকে নাই হোৱা মই আপোনাক ঠিক কৈছো আছে সেইটো আইনটো সেইকাৰণে আইনখন অহাৰ লগে লগে তেওঁলোকে আবেদন কৰিব আবেদনবিলাক পৰীক্ষা নিৰীক্ষা হ'ব যদি কোনোবা আছে দেই এতিয়ালৈকে মই যিমান দূৰ জানো তেনেকৈ ধৰণে বাংলাদেশৰ পৰা আহি মানে তেখেতসকলে উইথ পাছপৰ্ট উইথ ভিছা লৈ অহা মানুহৰ সংখ্যা 181 জন নে কিমান আছে বুলি কৈছে সুভাষ দত্ত এতিয়া কথাটো হৈছে এই প্ৰচেছটো আৰম্ভ হোৱাই জানে কিহৰ কাৰণে কি বিজেপিয়ে কা কৰিছে অসমীয়া জাতীয় জীৱনক এই আইনখনে কোনো ক্ষতি নকৰে মই আপোনাক 100% ক'লো মানে কিন্তু মই আপোনাক আন্তৰিকতাৰে এটা কথা কওঁ শুনক ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত বহুত কোচ ৰাজবংশী মানুহ বাংলাদেশত থাকি গৈছিলে বহুত বড়ো জনগোষ্ঠীৰ মানুহ বাংলাদেশত থাকি গৈছিলে ৰাভা জনগোষ্ঠীৰ মানুহ থাকি গৈছিল আমাৰ অন্যান্য এনেকুৱা বহুত খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে নাথ যোগীৰ পৰা আৰম্ভ কৰি যিসকল বাংলাদেশত থাকি গৈছিল এতিয়াও বহুত আছে এতিয়াও বাংলাদেশত এনেকুৱা ধৰণৰ আমাৰ খিলঞ্জীয়া অসমীয়া মানুহৰ লগত যোগসূত্ৰ থকা বহুত মানুহ আছে আপুনি যিটো এতিয়া কথাটো হৈছে যে তাৰ ভিতৰতে কিছুমান মানুহ যদি কিছুমান মানুহ আহি গ'ল এই মানুহখিনি যদি আহি গ'ল যে আহি যোৱা মানুহখিনিয়ে যদি আজি নাগৰিকত্ব বিচাৰে আজি কোচ ৰাজবংশী মানুহ এজনে যদি নাগৰিকত্ব বিচাৰে এইটো ভাৰতবৰ্ষৰ এইটো ৰাষ্ট্ৰৰ আপোনালোকে সকলোৰে কিন্তু আপুনি এই কথা কিয় নকয় যে আন বঙালী হিন্দুসকলকো আপোনালোকে এই কাৰ্ডখনৰ জৰিয়তে ৰক্ষণাবেক্ষণ দিলে বাংলাদেশত বসবাস কৰি থকা হিন্দু ধৰ্মাৱলম্বী মানুহ এতিয়া 1973 চনত শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়া যেতিয়া ইয়াতে মুখ্যমন্ত্ৰী আছিল বাংলাদেশত থকা কোচ ৰাজবংশৰ এটা ৰাজ পৰিয়ালক ইয়ালৈ ভাৰতবৰ্ষলৈ আনিছিল তেখেতসকলক নাগৰিকত্ব দিয়েছিল সেই সময়ত কংগ্ৰেছ চৰকাৰে কথাটো হৈছে চাওক যে ভাৰতবৰ্ষৰ এটা ৰাষ্ট্ৰৰ ধৰ্ম ইয়াত যদি কোনোবাই যদি আশ্ৰয় বিচাৰে এই আশ্ৰয় দিয়াটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰৰ ধৰ্ম আৰু এইটো পৰ্যায়ক্ৰমে হৈ আহিছে আজি পাকিস্তানত ভাৰত বাংলাদেশৰ সময়ত মই কৈ আছো ভাৰত বাংলাদেশ পাকিস্তানৰ পৰা মই এতিয়া অন্য প্ৰসংগ ওলাম অসমৰ বহুবিলাক ইছ্যু আছে এতিয়া আপোনালোকে কংগ্ৰেছ আৰু AIUDFৰ মাজত বুজা পৰা হওঁ বুলি আপোনালোকে কিয় ইমান মানে সচেতন হৈছে আৰু তাৰ লগতে অসম জাতীয় পৰিষদৰ নেতৃবৰ্গক আপোনালোকে খুব আক্ৰমণ কৰা পৰিলক্ষিত হৈছে অসম জাতীয় পৰিষদৰ আবিৰ্ভাৱে আপোনালোকক শংকিত কৰিছে নেকি চাওক ডেফিনেটলি তেওঁলোকে 2000 পৰা 5000 ভোট পাব এইটোতো আপুনি ৰোধ কৰিব নোৱাৰে কাৰণ নতুন পাৰ্টি এটা যেতিয়া কৰিছে এতিয়া আমাৰ সমষ্টিতে যদি এতিয়া আমাৰ সঞ্জীৱ চাংমাই যদি তাত কেণ্ডিডেট হয় এইটোতো 3000 মান ভোট পাব এইটোতো আৰু আমি না বুলিতো ক'ব নোৱাৰোঁ এই কথাটো চাব যে আজি তেখেতসকলৰ ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰি ৰাজনৈতিকভাৱে তেওঁলোকে দল গঠন কৰিছে তেওঁলোকে মুখামুখি হ'ব আমি তেওঁলোকৰ লগত যুঁজিম আমি আমাৰ কথাখিনি ৰাইজক ক'ম তেওঁলোকে ৰাইজক তেওঁলোকৰ কথাখিনি ক'ব আমি আপত্তি ক'ত কৰিছোঁ আমি আপত্তি কৰিছোঁ তেওঁলোকে এই যে মিথ্যাচাৰৰ আশ্ৰয় লৈ ৰাইজক উত্তেজিত কৰি যে এটা যে ৰাজনৈতিকভাৱে যে তেখেতসকলে যে এটা পৰিকল্পিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত যে এটা আক্ৰমণ চলাইছিল কাৰ সহযোগত অবৈধ অনুপ্ৰৱেশকাৰী মিয়া মুছলমান বাংলাদেশীসকলৰ প্ৰৰোচনাত তেখেতসকলৰ সহযোগত আজি যদি আপুনি চায় কংগ্ৰেছ UDFৰ মিত্ৰতা নাই হোৱা এই কথাটো নহয় কংগ্ৰেছ UDFৰ মিত্ৰতা হৈছে কংগ্ৰেছ UDFে 2019 চনৰ লোকসভা নিৰ্বাচনৰ মিত্ৰতা কৰিছে আৰু তাৰ প্ৰমাণ দিছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াই যিদিনাখন নগাঁও লোকসভা সমষ্টিত যিদিনাখন ভোট হৈছিল ভোট গ্ৰহণৰ দিনা তেখেতে সংবাদ মাধ্যমক মাতি তেখেতে বাইট দিছে যে মই এতিয়া ভোট দিবলৈ গৈ আছোঁ মই কংগ্ৰেছ দলক ভোট দিবলৈ গৈ আছোঁ যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া সেই দলটোৰ প্ৰধানজনে যেতিয়া কয় মই কংগ্ৰেছ দলক ভোট দিবলৈ গৈছোঁ তাৰমানে যিহেতু দলৰ প্ৰাৰ্থী নাই তাৰমানে তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং হৈছিলে কিন্তু আজি নাছিলে গতিকে আপোনাৰ বিজেপিটো সমৰ্থন দিব নোৱাৰে মই সেইটোৱে বিজেপিৰ বিৰুদ্ধে ভোট দিবই মই সেইটোৱে কৈ আছোঁ যে তেওঁলোকে প্ৰাৰ্থী কিয় দিয়া নাছিল কংগ্ৰেছৰ সমৰ্থনত প্ৰাৰ্থী দিয়া নাছিল মই সেইটোৱে ক'বলৈ গৈছোঁ কংগ্ৰেছৰ সমৰ্থনত তেওঁলোকে প্ৰাৰ্থী দিয়া নাছিল কংগ্ৰেছৰ সমৰ্থনত প্ৰাৰ্থী নিদিয়াৰ স্বত্তেও আজি মঙলদৈ লোকসভা সমষ্টিত ৰাইজে ভাৰতীয় জনতা পাৰ্টিক জয়যুক্ত কৰিলে শিলচৰ লোকসভা সমষ্টিত ৰাইজে ভাৰতীয় জনতা পাৰ্টিক জয়যুক্ত কৰিছে গতিকে আজি চাব যে কংগ্ৰেছ UDFৰ যিটো মিত্ৰজোঁট এই মিত্ৰজোঁটটো ফ্লপ হৈছে তাৰমানে কংগ্ৰেছ UDFে মিত্ৰজোঁট কৰিছে 2019 চনত অফিচিয়েল আনঅফিচিয়েল যেনেকৈ হওক তেখেতসকলৰ তাত আসন কমিছে UDFৰ 2খন আসন কমিছে কংগ্ৰেছৰ আসন কমা নাই BTC নিৰ্বাচনত তেওঁলোকে অৱতীৰ্ণ হৈছে একেলগে তেখেতসকলৰ তাত আসন নাইকিয়া হৈ গ'ল এখন আসন আছিলে আৰু UDFৰ এখনো আসন নাইকিয়া হ'ল আৰু
একেধৰণৰ মিত্ৰজোঁট তেওঁলোকৰ হৈছিলে তিৱা কাউন্সিলৰ ইলেকশ্যনত তেখেতসকল নিষেধ হৈছে গতিকে চাব যে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে তেওঁলোকে মহাজোঁট কৰক তেখেতসকলে অসম জাতীয় পৰিষদ UDF ৰাইজৰ দল বা কংগ্ৰেছ এই গোটেইবিলাকে যদি মহাজোঁটো যদি কৰে তাত যদি বাওঁপন্থী দল CPMকো যদি লগত লয় তেতিয়াও ভাৰতীয় জনতা পাৰ্টিৰ কোনো ক্ষতি নহয় আমি তেখেতসকলক শংকিত নহয় কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ 39খন সাংগঠনিক জিলা আমাৰ 399টা মণ্ডল আমাৰ 6470টা আমাৰ শক্তি কেন্দ্ৰ আমাৰ 28000টা বুথ তাত আমাৰ 3,25,000 আমাৰ পৃষ্ঠা প্ৰমুখ আৰু 42 লাখ কাৰ্যকৰ্তাৰে আমাৰ এটা বৃহৎ আমাৰ সাংগঠনিক শক্তি আৰু এই বৃহৎ সাংগঠনিক শক্তিটোৰ নেতৃত্বত আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতৰ সোঁহাতে আছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাওঁহাতে আছে ৰঞ্জিত দাস ডাঙৰীয়া আমাক সন্মুখৰ পৰা নেতৃত্ব দিবলৈ আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া আছে লগত আমাৰ অসমৰ আটাইতকৈ যিটো শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ আমাৰ লগত আছে বড়ো আঞ্চলিক ৰাজনৈতিক শক্তি আমাৰ লগত আছে আজি মিচিং তিৱা ৰাভা এই জনগোষ্ঠীয় ৰাইজ আমাৰ লগত আছে কাৰ্বি ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে ডিমাছা ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে এবাৰ ডিস্পুট চৰকাৰ আজি আমাৰ পৰৱৰ্তী চৰকাৰ ডেফিনেটলি আমাৰ এই শক্তিৰে এই মিত্ৰজোঁট যিটো মিত্ৰজোঁটক আমাৰ 2016 চনত ৰাইজে ৰায়দান দিছিল আপুনি চাব যে এইবাৰ আমাৰ আসনৰ সংখ্যা বাঢ়িব আমাৰ ভোটৰ সংখ্যা বাঢ়িব আপোনাৰ এই শক্তিৰে আমি তেখেতসকলক আমি প্ৰতিহত কৰিবলৈ সক্ষম হ'ম এনে BDC যিটো ফলাফল হ'ল এইবাৰতো আপোনালোকে সৰ্বোচ্চ প্ৰকাৰে চেষ্টা চলাইছিল ব্যাপক প্ৰচাৰ চলাইছিল আপোনালোকে তাত আৰু আপোনালোকৰ সভাবিলাক জনসমাগমো যথেষ্ট হৈছিলে হিমন্ত বিশ্ব শৰ্মাই সন্মুখৰ পৰা নেতৃত্ব দিছিলে কিন্তু সেই ধৰণে যি ধৰণৰ ফল হ'ব বুলি ভাবা গৈছিল যে বিজেপিয়ে এইবাৰ তাত আসনৰ যথেষ্টখিনি আসন পাব বুলি আশা কৰা গৈছিল কিন্তু আপোনাৰ 9খন আসনত সীমাবদ্ধ থাকিব বুলি ক'ল সেই ফলাফলটো কি বুলি ক'ব নাই চাওক আমাৰ দলৰ এছেছমেণ্ট আছিল আমি 10খনত জিকিম আমাৰ 10খনক A++ ধৰা হৈছিল মই আজি আপোনাক ভিতৰৰ কথা এটা কৈ দিলোঁ 10খনত A++ ধৰা হৈছিলে বাকী আমাৰ 9খন আসনত আমাৰ A+ ধৰা হৈছিলে তাৰমানে আমি অলপ চেষ্টা কৰিলে হয়তো সেই আসনখিনি জিকিব পাৰোঁ এতিয়া আপুনি চাব যে আমি 9খন আসনত জিকিলোঁ 10খন আসনত আমি ছেকেণ্ড পজিশ্যন থাকিলোঁ আৰু আমাৰ টোটেল আমাৰ 26খন আসনত আমাৰ পদুম ফুলৰ চিহ্ন আছিলে এখনত আমি নিৰ্দলীয় সমৰ্থন দিছিলোঁ এতিয়া আমি যেনেকৈ ধৰণে ফল চাওক আমি 10খন ভাবিছিলোঁ 9খন পালোঁ গতিকে আমাৰ কাৰণে সেইটো ৰিজাল্ট অপ্ৰত্যাশিত নহয় আমাৰ কাৰণে ঠিকে আছে 26খন আসনৰ 9খন পাইছে আৰু আপোনালোকে দলটো শাসনত আছে আৰু আপোনালোকে ব্যাপক চেষ্টা চলাইছিলে BTCৰ ভিতৰত গৈ প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনত এনেকৈ ধৰণে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি 9খন আসন জিকাই অনাটো এটা ডাঙৰ চেলেঞ্জ এটা ডাঙৰ প্ৰত্যাহ্বান আৰু আজি আমাৰ নেতৃত্বক মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ নেডাৰ আহ্বায়ক আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আমাৰ মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া তেখেতসকলক আমি আপুনি মানে স্বীকাৰ কৰিব লাগিব তেখেতৰ যিটো দক্ষতা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া বিশেষভাৱে তাতে বিশেষ সভাত তেখেতে অংশগ্ৰহণ কৰা নাছিল কিন্তু সন্মুখৰ পৰা তেখেতে মাত্ৰ কেইখনমান সমাৱেশত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰিছিল আৰু এই সময়খিনিৰ ভিতৰত আমি এতিয়া ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি আৰু 5খনমান যদি সভা হ'লহেঁতেন তেতিয়াহ'লে আৰু 4-5খন আসন আমি জিকি আহিলোহেঁতেন কিছুমান সমষ্টিত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা আচলতে নহ'ল এইবাৰ যিটো নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনত আপোনালোকৰ মুখ্যমন্ত্ৰী পদৰ কাৰণে প্ৰাৰ্থী মানে মুখ্যমন্ত্ৰী হ'ব কোন সেইটো আপোনালোকে কাক প্ৰজেক্ট কৰিব আপোনালোকে সৰ্বানন্দ সোণোৱাল হ'ব নে হিমন্ত বিশ্ব শৰ্মা হ'ব আজি তাৰিখলৈকে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হৈছে অসমৰ মুখ্যমন্ত্ৰী অসমৰ নেতা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে আমাৰ আগন্তুক নিৰ্বাচন হ'ব কিন্তু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে তেখেতক ঘোষণা কৰিব নে তেখেতক মুখ্যমন্ত্ৰী হিচাপেই দায়িত্ব দিব এইটো আচলতে আমি ক'ব পৰা বিষয় নহয় ৰাষ্ট্ৰীয় সভাপতি আমাৰ JP নাড্ডা ডাঙৰীয়া আহিছে বি সন্তোষ ডাঙৰীয়া আহিছে আমাৰ এখন সংসদীয় বৰ্ড আছে এই সংসদীয় বৰ্ডখনে সিদ্ধান্ত লয় যে আচলতে নিৰ্বাচনত মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে কাক প্ৰক্ষেপ কৰিব কাক কোনটো দায়িত্ব দিব এইখিনি গোটেইখিনি তেখেতসকলে এতিয়া হ'ব গতিকে এইখিনি হ'ব মুখ্যমন্ত্ৰী পদৰ কিন্তু মই আপোনাক ক'লো সেইটো ঘোষণা এইবাৰ হ'ব কিন্তু আজি তাৰিখত মই এটা কথাই ক'ব পাৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই নিৰ্বাচন হ'ব সোঁফালে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে বাওঁফালে আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আছে এই ত্ৰিমূৰ্তিয়ে হৈছে আমাৰ নেতা ৰাষ্ট্ৰীয় নেতা হিচাপে দিলীপ শইকীয়া ডাঙৰীয়া নতুনকৈ দায়িত্ব লাভ মানে সন্মুখত থাকিব মুখ্যমন্ত্ৰী কেন্দ্ৰিক ভিতৰকৈ আপোনালোকৰ দলত চুবুন আছে মুখ্যমন্ত্ৰী কেন্দ্ৰিক ভিতৰকৈ দল এইটো ভাৰতীয় জনতা সৰ্বানন্দ সোণোৱাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইটো ভাৰতীয় জনতা পাৰ্টিত এনেধৰণৰ কথা বতৰাবিলাক নাহে মই আপোনাক বিশ্বাস সহকাৰে কৈছোঁ যে দলৰ শীৰ্ষ নেতৃত্বই যিটো সিদ্ধান্ত ল'ব এই সিদ্ধান্তই আমাৰ সকলোৱে গ্ৰহণ কৰিব আৰু আজি যদি আপুনি চাই যে আমাৰ নিৰ্বাচনৰ এই সময়খিনিত আজি
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এফালে নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়া যেনেধৰণেৰে পৰিকল্পনা কৰি আজি আমাৰ বিভিন্ন সভা সমিতিবিলাক বা আমাৰ গোটেই ইলেকশ্যন ষ্ট্ৰেটেজিটো তৈয়াৰ কৰিছে আমাৰ কাৰ্যকৰ্তাসকলক মাৰ্গদৰ্শন কৰিছে আমি আগবাঢ়ি যাব পৰাকৈ আৰু আজি আমাৰ এই যিটো ইউনিটি এই যিটো ঐক্য এই যিটো ভাতৃত্ববোধ বা এই যিটো আমাৰ দলৰ ভিতৰত আমাৰ আভ্যন্তৰীণ যিটো শক্তি এই শক্তিটো আজি অদ্বিতীয় আজি আপুনি এনেধৰণৰ উদাহৰণ আপুনি বেলেগত দেখিবলৈ নাপায় আজি আমাৰ এই তিনিজন নেতাই আজি মিলিজুলি আগবাঢ়ি যোৱাৰ কাৰণে দল আজি শক্তিশালী পৰ্যায়ত আছে আৰু ভৱিষ্যতে শক্তিশালী পৰ্যায়ত থাকিব ডক্টৰ সুভাষ দত্তৰ ব্যক্তিগত বিষয়লৈ আহিছোঁ কাৰণ বেছি সময় নাই মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি আমাৰ ৰাজ্যৰ প্ৰকৃতি আন্দোলনৰ সৈতে অলপ জড়িত আছে মই যিমানটো জানো আপুনি দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ ক্ষেত্ৰত আপোনাৰ এটা অৱদান আছিলে মই যিমান মনত পৰে তাৰপিছত আপুনি অলপমান পৰিৱেশ প্ৰকৃতি আন্দোলনৰ সৈতে জড়িত এই বিষয়ে আপুনি অলপ ক'ব নেকি কি মই আৰম্ভণিতে মোৰ ছাত্ৰ জীৱনত যেতিয়া মই আছোঁ মই তেতিয়া নেচাৰ্ছ বেকনৰ মই একদম পূৰা সম্পূৰ্ণ সহযোগী এজন সদস্য আচ্ছা আৰু এই যিটো কনজাৰ্ভেশ্যন যিটো মুভমেণ্ট এই প্ৰকৃতি সংৰক্ষণৰ যিটো আন্দোলন মই আমাৰ সমদ্বীপ দত্ত ডাঙৰীয়াৰ লগত যোৱা সময়খিনিত যথেষ্টখিনি মই কাম কৰিছোঁ কাম কৰাৰ অভিজ্ঞতা হৈছে আৰু মই যিটো নেকি ৰাজনৈতিক দলত যেতিয়া যোগদান কৰিছোঁ মই নেচাৰ্ছ বেকনত স্বাভাৱিকতে মোৰ মেম্বাৰশ্বিপটো মানে থাকিব নালাগে এতিয়া তথাপিতো মোৰ কনজাৰ্ভেশ্যন ছেক্টৰটোত মোৰ যথেষ্ট এতিয়াও তেখেতৰ লগত সহযোগ আছে দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত যেতিয়া আমাৰ যিটো এলিফেণ্ট কৰিডৰৰ ভিতৰত যেতিয়া প্ৰিমিয়াৰ অইল নামৰ এটা কোম্পানী তাত বহিছিলে তেতিয়া আমি তাতে সৰব ভূমিকা লৈছিলোঁ যে ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত মানুহে মাইক বজাব নোৱাৰে জুই লৈ যাব নোৱাৰে তাত কেনেকৈ অইল ড্ৰিলিং হ'ব আৰু এই গোটেই কথাখিনি যুক্তিনিষ্ঠভাৱে নেচাৰ্ছ বেকনৰ সহযোগত যেতিয়া আমি মানৱ অধিকাৰ আয়োগত যেতিয়া আমি গোচৰ তৰিছিলোঁ মানৱ অধিকাৰ আয়োগ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ এইবিলাকে গৈ এইটো বন্ধ কৰি দিবৰ কাৰণে বাধ্য হৈছিল গতিকে তেনেকুৱা ধৰণৰ মুভমেণ্ট আমি কৰিছোঁ আৰু ব্ৰহ্মপুত্ৰ নদীত যেতিয়া আমাৰ ভূকম্পন জৰীপ যেতিয়া গৈছিলে ভূকম্পন জৰীপ তেখেতসকলে মেজাৰমেণ্টবিলাক নোলোৱাকৈ তেখেতসকলে কৰিবৰ কাৰণে ব্যৱস্থা কৰিছিলে এই যে আজি যে নতুন পাৰ্টিটো যে গঠন কৰিছে এই যে অসম জাতীয় পৰিষদ তাৰ যিজন মাষ্টাৰ মাইণ্ড ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্য তেওঁ তেতিয়া এটা এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্ট বনাইছিলে আৰু তেওঁ তাত লিখিছিলে যে লখিমপুৰ ধেমাজি আৰু মুকক চেলেং জিলা এইটো এতিয়াও অন ৰেকৰ্ড এতিয়াও আছে আৰু এই মানুহবিলাকে সেই সময়ত প্ৰকৃতি ধ্বংসৰ কামত আগবাঢ়ি গৈছে আৰু আমি তেওঁ কি দিছে কৃষ্ণ গোপাল ভট্টাচাৰ্য এজন স্বনামধন্য ব্যক্তি তাতকৈ আপুনি তেনেকৈ কৰি দিব মই অন ৰেকৰ্ড কৈছোঁ যে তেতিয়া তেখেতসকলে যিটো এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট ৰিপৰ্ট বনাইছিল সেই ৰিপৰ্টটোত তেখেতে লিখিছিলে যে ধেমাজি লখিমপুৰ আৰু মুকক চেলেং জিলা জিলা নাই অসমত এই ধৰণৰ কথা বতৰাবিলাকে আহোৱাপূৰ্ণভাৱে তেওঁলোকে এটা প্ৰস্তুত কৰিছিলে সেইবিলাক আমি জিলাত কি প্ৰভাৱ পৰিব বুলি কৈছে নে প্ৰভাৱ নপৰিব বুলি কৈছে নাই তেখেতসকলে সেই তেনেকুৱা ধৰণৰ আহোৱাপূৰ্ণ এটা প্ৰতিবেদন বনাইছিলে সেই প্ৰতিবেদনটো আমি প্ৰতিবাদ কৰিছিলোঁ আৰু প্ৰতিবাদ কৰি আমি এইটো বন্ধ কৰিছিলোঁ পৰৱৰ্তী সময়ত এই গোটেই কথা বতৰাবিলাক যেতিয়া গ্ৰীণ ট্ৰিবিউনেল আহিছে বা পৰৱৰ্তী সময়ত যেতিয়া বিভিন্ন ধৰণৰ ন্যায়িক ব্যৱস্থাবিলাক আহিছে বিশেষকৈ মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্টে এইবিলাক গোটেই কথাবিলাক এছেছমেণ্ট কৰিছে আৰু তাৰ পৰৱৰ্তী সময়ত তেখেতসকলক এই গোটেইখিনি কাৰেকশ্যন কৰাৰ পিছতে তেখেতসকলক গো হেড দিছে এতিয়া দিহিং পাটকাই কথাটো মানে ৰাষ্ট্ৰীয় উদ্যানৰ গোটেই বিষয়টোত যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই কথাখিনি যেতিয়া বিবেচনালৈ আনিছে তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাবই লাগিব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া আমাৰ 10 কোটি আমাৰ বৃক্ষৰোপণৰ কাৰণে ব্যৱস্থা হৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যেতিয়া আমি গোটেই কথা বতৰাবিলাক যেতিয়া আমি অৱগত কৰোঁ এই যে দিহিং পাটকাই যিটো মুভমেণ্ট আছিল ইয়াত কিমানখিনি স্পেচিছ আছে কিমান আছে গোটেই কথা বতৰাবিলাক আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতে যেতিয়া চালেকিত কয়লা খনন যেতিয়া চলি আছিলে পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ লগত মোকে যাবলৈ দিছিলে তালৈ যাতে যোৱা সময়খিনিত আমি যিটো কনজাৰ্ভেশ্যন আন্দোলনটোৰ লগত যিহেতু নেকি জড়িত গতিকে বনমন্ত্ৰী ডাঙৰীয়াক সহযোগ কৰিবৰ কাৰণে দলৰ মুখপাত্ৰ হিচাপে বা দলৰ এজন চৰকাৰৰ এজন যাব দিছিলে কয়লা খননৰ কথা কৈছে তাত আপোনালোকৰ দলৰ বিধায়কৰ নামো ওলাই আছে বাৰম্বাৰ অলপ নহয় বাৰম্বাৰ তেওঁ উত্তৰ-পূৰ্বাঞ্চলত জড়িত বুলি মাৰ্ঘেৰিটাৰ বিধায়কৰ কথা বাৰম্বাৰ এই সম্পৰ্কে মই নকওঁ এইকাৰণেই কাৰণ চৰকাৰে কোনো ব্যৱস্থা মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কজনে কয়লাৰ যিটো ব্যৱসায় এই ব্যৱসায়টো তেখেতৰ লিগেল এটা বিজনেছ গতিকে এই সম্পৰ্কে মই অধিক মানে বিতৰ্কৰ মাজলৈ মই নাযাওঁ যিখিনি কথা তেখেতে নিজে আপুনি এতিয়া মই আপোনাক এটা কথা কওঁ কয়লাৰ মুক্ত খননৰ বিৰুদ্ধে আপুনি প্ৰতিবাদ কৰিব লাগিছিল মানে চাওক কয়লাৰ মুক্ত খননৰ বিৰুদ্ধে একদম বাচ্চাকালৰ পৰা প্ৰতিবাদ কৰি আছোঁ একেবাৰে সৰু অৱস্থাৰ পৰা আৰু কয়লাৰ মুক্ত খননৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে আমি বহুত ভুক্তভোগী হৈছোঁ কিয় ব্যৱস্থা হোৱা নাই আপোনালোকৰ বিধায়কৰ বিৰুদ্ধে বিধায়কজনৰ বিজনেছটো লিগেল বিজনেছ সেইটো তেখেতে সেই সম্পৰ্কে তেখেতে এক্সপ্লেইন কৰিব মোৰ কথাটো হৈছে এইটোৱেই যে আজি আমাৰ চৰকাৰে যেতিয়া গম পাইছে
যে চালেকি অঞ্চলত দিহিং পাটকাইত অবৈধভাৱে তাতে পাৰ্মিশ্যন নোহোৱাকৈ কয়লা খনন চলিছিল আমাৰ চৰকাৰে সেই খননটো বন্ধ কৰি দিছে মই এতিয়া আৰু এটা কথা মোৰ আমাৰ চৰকাৰে বন্ধ কৰিছে সেইকাৰণে মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাব লাগিব জানিবলৈ মন গৈছে যে এই যে যিটো লাইকা দধিয়া যি দুখন বনগাঁৱৰ প্ৰায় 12,000 লোক আছে সেই বনগাঁওবাসীয়ে তেওঁলোকে পুনৰ সংস্থাপনৰ দাবীত তেওঁলোকে আজি সুদীৰ্ঘ যোৱা 21 ডিচেম্বৰৰ পৰা তেওঁলোকে ধৰ্মঘট কৰি আছে কিন্তু তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ এই ক্ষেত্ৰত কিন্তু চৰকাৰখনে এতিয়ালৈ বিহিত ব্যৱস্থা লোৱা নাই দুগৰাকী মহিলা তাত কৰোণভাৱে মৃত্যু হৈছে এতিয়া নাওবৈচাত মাটি ঠিক হৈছে শিফটিঙৰ কাম ষ্টাৰ্ট হ'ব আৰু খুব কম সময়ৰ ভিতৰত মানে এই মানুহখিনি নাওবৈচালৈকে শিফ্ট কৰাৰ কাৰণে ব্যৱস্থা হৈছে চৰকাৰে আন্তৰিকতাৰে কাম কৰিছে জিলা উপায়ুক্ত লাগি আছে আমাৰ মিনিষ্টাৰ নৱদলে ডাঙৰীয়া এই ক্ষেত্ৰত লাগি আছে আৰু খুব কম সময়ৰ ভিতৰত এই কামটো হ'ব আপোনালোকে নাওবৈচাত আৰু সংস্থাপনৰ মাটি দেখুৱাইছে সেই দুখৰ ঠাই তেওঁলোকৰ পচন্দ হৈছে নে তেওঁলোকে সেই আপোনালোকৰ সেই সমস্যা আছে চেলেঞ্জ বহুত আছে এটা সময়ত তাৰ পৰা ৰাইজ গৈ বিশেষকৈ এই দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা অলপ আগলৈ ফানেং নামৰ এটা ঠাই আছে ফানেং নামৰ ঠাইটোত তেখেতসকল বহিছিলে এতিয়া চাওক বনাঞ্চলৰ ভিতৰত বিশেষকৈ ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত কোনোবা মানুহ গৈ বহাটো এইটো আমি কোনো কাৰণে সমৰ্থন কৰিব নোৱাৰোঁ গতিকে তেওঁলোকে পচন্দ কৰা ঠাই হয়তো ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত আছে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আছে গতিকে সেইখিনি চৰকাৰখনে মানি ল'ব নোৱাৰে গতিকে চৰকাৰে এনেকুৱা এডোখৰ জেগা চাইছে যাতে সেই মাটিখিনি যদিও ৰিজাৰ্ভ আছিল সমপৰিমাণৰ মাটি অন্য ঠাইত ৰিজাৰ্ভ কৰি সেই মাটিখিনি মানুহখিনিক বসবাস কৰাৰ উপযোগী হিচাপে চৰকাৰে ডেজিগনেট কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে আৰু এইখিনি কাম খুব কমৰ ভিতৰত ঠিক আছে আৰু শেষত অসম গৃহ নিৰ্মাণ পৰিষদ অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ নহয় তাৰে আপুনি উপাধ্যক্ষ দায়িত্ব আছে আপুনি দায়িত্ব লোৱাৰ পাছত কি সংস্কাৰ কৰিলে সেই বিষয়ে চমুকে চাওক উপাধ্যক্ষৰ দায়িত্বটোত বিশেষ সংস্কাৰ একো কৰিব নোৱাৰি কিন্তু এটা কাম কৰিলোঁ সেইটো হৈছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা মই আপোনাক আজি কৈছোঁ যে হাউচিং বৰ্ডত অহাৰ সময়ত মই এটা মোৰ কাহিনী কওঁ যেতিয়া মই প্ৰথম বৰাক উপত্যকা ভ্ৰমণত গৈছিলোঁ তাতে প্ৰায় 130 কোটিমান টকাৰ বিভিন্ন ধৰণৰ প্ৰজেক্ট চলি আছিলে বিভিন্ন ধৰণৰ বিল্ডিং ইনফ্ৰাষ্ট্ৰাকচাৰ মই যেতিয়া গৈ প্ৰথম দিনাখন যেতিয়া শিলচৰ চাৰ্কিট হাউচত ৰিভিউ কৰিছোঁ ৰিভিউ কৰোঁতে ইঞ্জিনিয়াৰ বুলি যেতিয়া আছিলে মই তেওঁলোকক যেতিয়া কথা বতৰাবলৈ সুধিবলৈ আৰম্ভ কৰিলোঁ 5জন ইঞ্জিনিয়াৰৰ ভিতৰত 3জন ইঞ্জিনিয়াৰ পলাই গুচি আহিলে তাৰ পৰা 2জন ইঞ্জিনিয়াৰ মই লগত লৈ ছাইটবিলাক চাবলৈ গ'লোঁ এজন ইঞ্জিনিয়াৰৰ ছাইটবিলাক চিনি নাপায় তেওঁলোকক তেতিয়া সুধিছোঁ আপোনালোকে যে বিলবিলাক যে বনাই দিয়ে তেওঁলোকে তেতিয়া কয় যে আমাৰ এইটো ইনষ্ট্ৰাকশ্যন থাকে আমি হোটেলত বহি বহি বিলবিলাক বনাওঁ আমি দি দিওঁ গতিকে এই ব্যৱস্থাটোৰ পৰা এতিয়া পৰিৱৰ্তন কৰিছোঁ এতিয়া আমি এই 4 বছৰৰ ভিতৰত আপুনি আজিৰ তাৰিখত মই একদম চেলেঞ্জ কৰিব পাৰোঁ আছাম ষ্টেট হাউচিং বৰ্ডে আমি 4 বছৰত যিখিনি বিল্ডিং ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছোঁ তাত ক'তো আপুনি টুটি বিস্তুতি দেখুৱাব নোৱাৰে কাৰণ টুটি বিস্তুতি দেখিলে মই নিজে ভাঙি দিছোঁ এনেকুৱা অভিযোগ আছে আপোনালোকে যিবিলাক ঘৰ বনাইছিলে সেই ঘৰবিলাক সাধাৰণতে নিম্ন মধ্যবিত্ত আয়ৰ লোকক মানে সেইটো বেলেগ বস্তু নাই মই সুধিছোঁ সিহঁতৰ কিন্তু এতিয়াও হাউচিং বৰ্ডৰ ঘৰ বহু মানে নিজৰ ব্যক্তিগত ঘৰ আছে গুৱাহাটীত বহুত ঘৰ থকা মানুহ হাউচিং বৰ্ডৰ ঘৰ দখল কৰিছে এনেকুৱা ঘটনা বহুত আছে আপোনালোকে জানে মই আপোনাক কৈছোঁ সেইটো এটা বেলেগ চেপ্টাৰ মই সেইটো উত্তৰ দিছোঁ আৰু এতিয়া বিল্ডিঙৰ কোৱালিটি মই এতিয়া লাষ্ট মই বৰাক ভেলী ভ্ৰমণ কৰিবলৈ গৈছোঁ মোৰ লগত 2জন ইঞ্জিনিয়াৰ আছে ইঞ্জিনিয়াৰ কেইজন ইমানেই আপ টু ডেট তাত ছাইট বুকৰ পৰা আৰম্ভ কৰি যিখিনি থাকিব লাগে গোটেইখিনি ব্যৱস্থা আছে আৰু তাত গৈ বিল্ডিঙৰ কোৱালিটিবিলাক মই সেই সময়ৰ ফেচবুকত মই আপডেট দিয়া ফটো আৰু এতিয়া ফটো আপুনি যদি মিলাই চাই দেখিব যে আকাশ পাতাল পাৰ্থক্য এতিয়া হাউচিং বৰ্ডৰ যিকোনো কাম আজি প্ৰশংসা কৰিবৰ কাৰণে আজি বাধ্য হৈছে আজি মডেল হস্পিটেলেই কওক আজি লেবাৰ কমিশ্যনৰ অফিচেই কওক কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰেই হওক কোৱালিটি সাংঘাতিকভাৱে ইম্প্ৰুভ হ'ল আৰু এইখিনি খুব কষ্ট কৰাৰ কাৰণে হ'ল আৰু এতিয়া আপুনি যিটো প্ৰশ্ন কৰিছে মই আপোনাক আজিৰ তাৰিখত কৈছোঁ আজিৰ তাৰিখতো আছাম ষ্টেট হাউচিং বৰ্ডৰ যিখিনি LIG আৰু EWSৰ যিবিলাক আমাৰ ফ্লেট এই ফ্লেটবিলাকত 100তকৈও অধিক 2 নম্বৰী মানুহ সোমাই আছে 100তকৈ অধিক 2 নম্বৰী মানুহ সোমাই আছে আৰু এই মানুহখিনি আমি আইডেণ্টিফাইও কৰিছোঁ আইডেণ্টিফাই কৰাৰ পিছত 30টা ঘৰ আমি এভেকশ্যনো কৰিছোঁ 21টা ঘৰ এভেকশ্যনৰ কাৰণে আমাৰ লিষ্ট তৈয়াৰ কৰা আছিলে 27 মাৰ্চ 2020ত আমি এইটো এভেকশ্যন কৰাৰ কথা আছিল তেতিয়া লকডাউন হৈ যোৱাৰ কাৰণে এইখিনি নহ'ল আৰু বাকীখিনি কথা মই আপোনাক কৈছোঁ এইখিনিত এনেকুৱা ধৰণৰ হয় মই ভাইচ চেয়াৰমেন অফিচাৰে যদি আহি ৰিপৰ্টটো দিয়ে যে এই ঠাইত 2 নম্বৰী মানুহ এজন সোমাই আছে এনেকুৱা ধৰণৰ কিছুমান মানুহ আছে এনেকুৱা ধৰণৰ কিছুমান প্ৰেছাৰ আহি যায় আমাৰ মই ঠিকে থাকে নিলেও এনেকুৱা এটা জেগাত গৈ পিনি ফাইলটো ৰৈ যায় যিটো ঠাইত এই গোটেই এভেকশ্যনটো বন্ধ কৰি দিয়ে এনেকুৱা ধৰণৰ আছে মই আজি অন ৰেকৰ্ড কৈছোঁ কাৰণ কাৰ্যকাল শেষ হ'ব হ'ল গতিকে মই ভাইচ চেয়াৰমেন মই যদি তাতকৈ ওপৰত থাকিলোহেঁতেনে মই এই 100টা 150টা ঘৰ মই খালী কৰি দিলোহেঁতেনে আৰু আপোনাক মই কৈছোঁ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা মোৰ লেভেলত মই অব্যাহত ৰাখিছোঁ আৰু মোৰ ওপৰত থকা মানুহ কোনে কোনে দুৰ্নীতি কৰিছে এইটো চবে জানে আৰু কেনেকুৱা ধৰণৰ দুৰ্নীতি তাত হ'ল এই গোটেই কথা বতৰাবিলাক চবে জানে চব যে 2 নম্বৰ পজিশ্যনত থাকি দুৰ্নীতি ৰোধ কৰাটো সম্ভৱ নহয় কিন্তু এইখিনি মই নিজে ছেটিছফাইড যে মই মোৰ
লেভেলৰ পৰা যিমানখিনি পাৰে মোৰ লেভেলৰ পৰা তলৰ মানুহখিনি কিন্তু একদম সম্পূৰ্ণ দুৰ্নীতি আপোনাক এই জেগাৰ প্ৰশংসা জনাইছোঁ আৰু আমি দেখিছোঁ আচলতে হাউচিং বোৰ্ডত অলপ হ'লেও সংস্কাৰ আনিছে দুৰ্নীতিৰ বিৰুদ্ধে চাওক একদম মই আপোনাক কৈছোঁ মই আজিৰ তাৰিখত হাউচিং বৰ্ডৰ ভাইচ চেয়াৰমেন দলে মোক যি দায়িত্ব দিছে মই সেই দায়িত্ব মই খুব নিষ্ঠাসহকাৰে পালন কৰিছোঁ কিন্তু মই খুব দুখিত যে মোক যথেষ্ট প্ৰেছাৰ দিয়া হৈছে আপুনি জানে আমাৰ যোৱা বছৰ নগাঁৱত বিল্ডিং এটাত আপোনাৰ লোহা লগাব লাগে 20 mm তাত লোহা লগাইছে 16 mm মই যেতিয়া সেই বস্তুটো যেতিয়া মই ধৰিলোঁ মিডিয়াৰ সন্মুখত যেতিয়া ধৰিলোঁ সেইটো যেতিয়া ভাঙি মই এজ পাৰ নৰ্মছ যেতিয়া বনাব লাগে বুলি মই যেতিয়া প্ৰেছাৰ দিলোঁ তাৰ পিছ মুহূৰ্ততে মোৰ অফিচৰ পৰা এখন নটিচ ওলালে কি যে ভাইচ চেয়াৰমেনে কোনো ছাইট ভিজিট কৰিব নোৱাৰিব তাৰমানে সেই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰবিলাকক সুৰক্ষা দিবৰ কাৰণে মোৰ ওপৰত এখন নটিচ উলিওৱা হ'ল আৰু সেই নটিচখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত এখন বাতিল কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ধমকি দিলে যে এখন ইমিডিয়েটলি বাতিল কৰ তেতিয়া এখন বাতিল কৰিছে গতিকে মই বহুত প্ৰেছাৰত থাকিলোঁ আৰু প্ৰেছাৰত থকাৰ কাৰণে মই বহুত কাম কৰিব নোৱাৰিলোঁ কিন্তু মই নিজে ছেটিছফাইড যে মই দুৰ্নীতিৰ বিৰুদ্ধে মোৰ যিটো শূন্য সহনশীলতাৰ নীতি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে মোক অব্যাহত ৰাখিবৰ কাৰণে মই সেই দায়িত্ব পালন কৰিলোঁ আৰু শেষত এনেকুৱা ধৰণৰ এটা অৱস্থা হৈছিলে যে আছাম ষ্টেট হাউচিং বৰ্ডত এটা বৃহৎ কেলেংকাৰী হ'বলৈ গৈছিলে আৰু সেই কেলেংকাৰীটো যেতিয়া ফাইনেল ষ্টেজলৈকে নিব বিচাৰিছিলোঁ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই নিজে কৈছোঁ যে ছাৰ মোক অপসাৰণ কৰি দিয়ক কাৰণ মই এই দুৰ্নীতিত মই বা এই স্কেণ্ডেলত মই সোমাব নিবিচাৰোঁ মই পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ মন্ত্ৰী তেখেতক মই কৈছোঁ যে এইটো যদি আপুনি এই কেলেংকাৰীত যদি সোমাওক মই কিন্তু নোসোমাওঁ কিন্তু এইটো ধন্যবাদ জনাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াক তেখেতসকলে যেতিয়া দেখিলে যে এইটো হয় সঁচাকৈ ইয়াত অনিয়ম হৈছে গতিকে এইটো কিন্তু একদম মানে ষ্টপ কৰি দিছে এইটো বন্ধ কৰি ঠিক আছে মই আপুনি চেষ্টা কৰিছিলোঁ আপুনি আৰু সেইকাৰণে আজি মই সৎ সাহসেৰে মই আজি ফেচ কৰিব পাৰোঁ কিন্তু মোৰ বহুত কষ্ট হৈছে মোৰ বহুত কষ্ট হৈছে মই মোৰ ফেমিলি থাকে ডিব্ৰুগড়ত মই থাকোঁ ইয়াত মই ইয়াত থাকি মই কাম কৰোঁ মোৰ ল'ৰা ছোৱালীৰ ওচৰলৈ যাবৰ কাৰণে মোৰ যেতিয়া গাড়ীত তেল ভৰাবৰ কাৰণে 2500 টকা এটা মোৰ যেতিয়া অভাৱ হয় এই সাজি শাসক দলৰ এই মানে এটা পজিশ্যনত থকাৰ পিছতো বহুত দুখ লাগে তেতিয়া কিন্তু মই সদায় শাসক দলৰ সপক্ষে শাসক দলৰ যেতিয়া যিমানবিলাক চোকা সমালোচনা পত্ৰ আপোনালোকে দি আছে আৰু এনেকুৱাও হৈছে জুৰিয়াত মই যেতিয়া এই বিল্ডিংবিলাক যেতিয়া চাব গৈছিলোঁ এই যিজন কণ্ট্ৰেক্টৰ এই কণ্ট্ৰেক্টৰজনে জুৰিয়াত 150 মান মানুহ গোটাই মোৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে চেষ্টা কৰিছিল আৰু মোৰ ওপৰত থকা মানুহে কিন্তু সেই সময়ত এই মানুহবিলাকক কিন্তু ইয়াৰ পৰা সমৰ্থন কৰিছিল গতিকে এইবিলাক খুব অসন্তুষ্টি মই ব্যক্ত কৰিছোঁ এইবিলাক আচলতে ক'লে কিন্তু আপোনাৰ ওপৰত অধ্যক্ষ আছে অধ্যক্ষই কি ব্যৱস্থা লৈছে কি কৰিছে এই অসমৰ ৰাইজে দেখি আছে আচলতে আৰু আপুনি যিটো কথা ক'লে যে আপুনি শাসক দলৰ এজন মুখপাত্ৰ দলৰ সক্ৰিয় কৰ্মী তাৰপিছত আপুনি হতাশাত ভুগিবলগীয়া আছিল হতাশা মানে চাওক এনেকুৱা হয় মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি চলোৱা মোৰ যিজন কমিশ্যনাৰ মোৰ কমিশ্যনাৰৰ টেবুলত এটাও ফাইল নাথাকে তেখেতে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ যিটো নীতি চলাব কৈছে তেওঁ ঠিক আছে মোৰ চিফ ইঞ্জিনিয়াৰজন ঠিক আছে মোৰ ইঞ্জিনিয়াৰখিনি ঠিক আছে মোৰ অফিচৰ মানুহখিনি চব ঠিক হৈ গ'ল তাৰ পাছতো যেতিয়া কেতিয়াবা গৈ যেতিয়া আমি গ'ল দিব নোৱাৰোঁ যেতিয়া আমাৰ সাংবাদিক ইয়াত কৰ্মৰত 60-70জন সাংবাদিক যেতিয়া আমাৰ ওচৰত আহে যেতিয়া আমাৰ সহায় বিচাৰে যেতিয়া তেওঁলোকক সহায় কৰিব নোৱাৰোঁ তেতিয়া স্বাভাৱিকতে মনটো বেয়া লাগে দলৰ কাৰ্যকৰ্তা যুগ ধৰি তেওঁলোকে দলৰ কাৰণে কাম কৰিছে আপোনাৰ অধ্যক্ষৰ বিৰুদ্ধে লিখিত হেৰি দিছে নাই আপুনি মই অপেনলি কৈছোঁগৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অপেনলি কৈ দিছোঁ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ এইটো অন ৰেকৰ্ড চাওক এইটো অন ৰেকৰ্ড মই কৈ দিছোঁ আৰু আজি মই ক'বৰ কাৰণে কোনো সংকোচ নাই কাৰ্যকাল শেষ অহাকালিলৈ মোক বিদায় দিব মই অহাকালিলৈ দিনটোলৈকে মই আছোঁ তাৰপিছত স্বাভাৱিকতে নিৰ্বাচনী হেৰি আহিছে মই ওলাই গুচি যাম মোৰ খুব অসন্তুষ্টি মানে থাকি গ'ল স্বাভাৱিকতে থাকি গ'ল এইবিলাক এটাই মই কৈছোঁ হাউচিং বৰ্ডৰ একখন মোৰ ওপৰত এক্সপ্লইটেশ্যনটো মই আজি আপোনাক ৰাজহুৱাকৈ কৈছোঁ মোৰ ওপৰত এক্সপ্লইটেশ্যনটো কেনেকৈ হৈছে হাউচিং বৰ্ডৰ এখন এমেণ্ডমেণ্ট হৈছে 2018 চনৰ 23 মাৰ্চ তাৰিখে আচ্ছা আৰু এখন এমেণ্ডমেণ্ট হোৱাৰ 6 মাহৰ ভিতৰত ৰুলছ ফ্ৰেম হ'ব লাগে ৰুলছখন এমেণ্ডমেণ্ট হ'ব লাগে কিন্তু আজিলৈকে ৰুলছখন এমেণ্ডমেণ্ট নহ'ল সেইটো এক্সপ্লইটেশ্যন হয়নে নহয় এইটো শোষণ হয়নে নহয় সেইটো বঞ্চনা হয় কোনোবা এজন ব্যক্তিৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে এইখিনি কাম কৰি মই নামটো আপুনি মোৰ খুব আছে অসন্তুষ্টি আছে মই সকলোৱে জানে মই খুব অসন্তুষ্টিবিলাক সকলো ৰাজহুৱাকৈ কৈছোঁ আৰু মই নিজে বুকু ডাঠ কৰি কৈছোঁ যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অব্যাহত ৰাখিলোঁ একদম মই 100% চেলেঞ্জ কৰিব পৰা কোনো বিল্ডিং কোনো ইনফ্ৰাষ্ট্ৰাকচাৰত কোনো ত্ৰুটি বিচ্যুতি দেখাব নোৱাৰে এটা বিল্ডিং মই 4-5 বাৰলৈকে গৈ চাওঁ 4-5 বাৰলৈকে চাওঁ এনেকুৱা হৈছে মই তাতে আপোনাৰ 20-25 লাখ টকা খৰচ কৰাৰ পিছতো তাত JCB লগাই সেই বিল্ডিং ভাঙি আকৌ তাত মই হেৰি কৰিব দিছোঁ ইমানখিনিলৈকে কৰিছোঁ মানে আপোনাৰ কাৰ্যকালত মোৰ কাৰ্যকালত আৰু সেইকাৰণে আজি আমাৰ হাউচিং বৰ্ডৰ আণ্ডাৰত থকা আমাৰ যিখিনি মডেল হস্পিটেল আমাৰ যিখিনি আপোনাৰ অন্যান্য যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক খুব সুন্দৰ হৈছে আৰু মই ধন্যবাদ জনাব লাগিব যে মোৰ যিজন কমিশ্যনাৰ মই পাইছোঁ এতিয়া একদম এজন নিকা মানুহ
তেখেতৰ কাম কাজে এই কথাখিনি প্ৰমাণ কৰে খুব দক্ষতা প্ৰশাসনিকভাৱে দক্ষ চিফ ইঞ্জিনিয়াৰজন আমাৰ হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰা মানুহ হায়াৰ ছেকেণ্ডেৰীত 4th পজিশ্যন পোৱা এজন মানে ব্যক্তি একদম হট এজন নিষ্ঠাবান নিকা ব্যক্তি গতিকে এইসকল চোকা মানুহ বা তেখেতসকলৰ লগ লাগি আজি এইখিনি সংস্কাৰ সম্ভৱ হৈছে আৰু বহুত কৰিব পাৰিলোহেঁতেন কিন্তু নোৱাৰিলে অধ্যক্ষৰ কাৰণে এইটো আজি মুকলিভাৱে ক'লে যে তেওঁৰ ওপৰত তেওঁক উপাধ্যক্ষ দিয়া হৈছে কিন্তু তেওঁৰ ওপৰত যিজন অধ্যক্ষ আছে অধ্যক্ষই এনে কেতবোৰ নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰি এইবিলাক ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশিত হৈছে যে তেওঁৰ স্বাৰ্থৰ কাৰণে কাম কৰাৰ কাৰণে বহু সময়ত হাউচিং বৰ্ডৰ যিটো তেওঁৰ দুৰ্নীতি উৎখাত কৰিব বিচাৰিছে বা যিখিনি ক্ষেত্ৰত বহুত পৰিমাণে সফল হৈছে ক'ৰবাত তেওঁ বাধাগ্ৰস্ত হৈ ৰ'ল অৰ্থাৎ এই কথাটোৱে চৰকাৰখনে যদিও শূন্য সহনশীলতাৰ কথা কৈছে কোনো কোনো ব্যক্তি বিশেষৰ কাৰ্যৰ কাৰণে আচলতে এই কথাবিলাক ক'ৰবাত না চাওক আমি নতুন প্ৰজন্মৰ ৰাজনীতিবিদ আমি আমাৰ এটা লাৰ্ণিং পিৰিয়ড চলি আছে মই জীৱনত সৰুৰ পৰা আজিলৈকে কেতিয়াও দুৰ্নীতি কৰি কিবা ধন ঘটিব লাগিব এনেধৰণৰ মোৰ কোনো হাবিয়াস নাই মোৰ পৰিয়াল চলিবৰ কাৰণে মোৰ ঘৰ চলিবৰ কাৰণে কিবা আপোনাক হ'ব লাগে ব্যৱস্থা হ'ব লাগে আপোনাক চেলুট জনাইছোঁ আপুনি আমি জানো যে হাউচিং বৰ্ডৰ আপুনি নিকা কৰিবৰ কাৰণে আপুনি যথেষ্টখিনি চেষ্টা কৰিছিলে আমি সেই আপোনাৰ এই কালচাৰত আমি আপোনাৰ কাম জানো আপুনি যথেষ্ট চেষ্টা কৰিছিল কিন্তু কিছুমান ক্ষেত্ৰত সফল হ'ল কিছুমান ক্ষেত্ৰত বিফল এই কাৰণে হ'ল যে আপুনি হাউচিং বৰ্ডৰ একমাত্ৰ অধ্যক্ষৰ যিবিলাক স্বেচ্ছাচাৰী কাম কাজ আছে এই কাম কাজৰ কাৰণে আমি ব্যৰ্থ হ'ল আজি নক আপোনাক মই পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি এতিয়া এইবাৰ মৰাণ সমষ্টিৰ বিধায়ক হোৱাৰ মন মেলিছে আপুনি প্ৰাৰ্থিত্ব পাওক সেই সমষ্টিৰ বিধায়ক হৈ আহক আৰু এনেদৰে শূন্য সহনশীলতাৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি যাওক এই কামনা কৰি আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেয়া আছিল সুভাষ দত্ত বিজেপি দলৰ মুখপাত্ৰ অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ তেখেত আছিলে উপাধ্যক্ষ তাৰ লগতে তেখেতে দলটোৰ হৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তেখেতে কাম কৰি গৈছে আজি তেখেতে এইখিনি কথা বক্তব্য ৰাখিলে তেখেতক শুভেচ্ছা জনাই আমাৰ বিশেষ অনুষ্ঠান আমাৰ মাই নিউজ এনি বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মই প্ৰণয় বৰদলৈ মোৰ ভিডিঅ' সহযোগী পংকজৰ সৈতে বিদায় লৈছোঁ ধন্যবাদ